নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ। আচলতে মই এইটো প্ৰিপ্লেন একদম নহয়। মই অসমৰ পৰা আহি এই কৈলানদালৈ ফোন কৰিছিলোঁ, কাৰণ কৈলানদাক মই বহুত আগৰ পৰা ফ'ল' কৰোঁ। তেওঁক মই সদায় শ্ৰদ্ধা আৰু ভক্তি কৰি আহিছোঁ, আৰু কৈলানদাক ফ'ল' কৰি পেলাই আমি অনুজসকল আজি এইখিনি পাইছোঁহি। চ' আহিয়ে কৈলানদাক ফোন কৰিছিলোঁ যে কৈলানদা, মই ইউটিউবৰ মোৰ চেনেলটোতে আপোনাৰ এটা ইণ্টাৰভিউ ল'ব খোজোঁ, আৰু কৈলানদাই একেষাৰতে হাঁ বুলি কৈছিলে। সাংঘাতিক বিজি চিডিউল কৈলানদাৰ, তথাপিও তেওঁ সময় উলিয়াই পেলাই মোক কৈছিল, পাপু তুমি টিউজডে ফোন কৰিবা। আৰু তাৰ আগতে সেই সাংঘাতিক খবৰটো আহিল। এইটো এটা কাকতালীয় সংযোগহে, কিন্তু তাৰ পাছতো মই কৈলানদাক মাত্ৰ মেছেজ এটা কৰি থৈছিলোঁ। আৰু এদিন যেতিয়া ক'লোঁ কৈলানদা এই প্লেনটো আছিল কি কৰোঁ, তেওঁ কিন্তু এষাৰতে হাঁ বুলি ক'লে। গতিকে এই কথাটো জাষ্ট ইনচিডেঞ্চ, আৰু এইটো সকলো মিউজিচিয়ানৰ কাৰণে আশীৰ্বাদ হ'ব চাগে। কৈলানদাই আজি আমাৰ আগত অলপ মনৰ কথা পাতিবলৈ লৈছে, আৰু মই যথেষ্ট নাৰ্ভাছ, কাৰণ মই কৈলানদাৰ আগত ইমান কথা কোনোদিন কোৱা নাই। মই কেৱল তেওঁক কেইবাবাৰো চাই গৈছোঁহি, কেইবাবাৰো সেৱা কৰি গৈছোঁহি, আৰু আজি তেওঁ কথা সোধাৰ ধৃষ্টতা কৰিছোঁ। কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব, কৈলানদাইতো ক্ষমা কৰিবই বাৰু। আৰু মই মৰমতে কৈলানদালৈ দুটা বস্তু আনিছোঁ, সেই দুটা দি লওঁ আগতে দেই। কৈলানদা, মোৰ কিতাপখনৰ বাইট দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। এইখন এইটো ছেকেণ্ড এডিশ্যনৰ কপি। আপোনাৰ আশীৰ্বাদ পাই 504 পিছ আপুনি সময় পালে পঢ়িব, আৰু ধেৰ মৰম আপোনালৈ। আপুনি ধন্যবাদ। থেংক ইউ। গুৱাহাটীতে হৈছে কৈলানদা, জাৰ্ণি অফ দ্য মিউজিক। প্ৰথমতে ফেচবুকত লিখিছিলোঁ, তাৰপাছত লাহেকৈ কিতাপ হৈ পৰিল। হয় কৈলানদা, মই দুটা ব্ৰেণ্ড যে কৈলানদা এণ্ডৰ্ছ কৰোঁ, তেওঁ সিহঁতেও পঠাইছে। হয়, আৰু MTD বেছখন মোৰ বেছখন। তাকে কৈলানদা, সময়টো ব্যৱহাৰ হ'ল মোৰ লকডাউনত, কাৰণ নহ'লে ডিপ্ৰেছ হৈ গৈছিলোঁ, কাৰণ হঠাতে বন্ধ হৈ গ'ল। ই মোক মানে অনুপ্ৰেৰণা দিলে আকৌ মিউজিক কৰিবলৈ। কৈলানদা, মই আপোনাৰ গিটাৰিং চাই আমি আগবাঢ়িছোঁ। মই আপোনাক দেখিছোঁ বজোৱা মই মুম্বাই অহাৰ আগৰ পৰাও আপোনাক ফ'ল' কৰি থাকোঁ। জিতুলদাৰ লগত বজোৱাৰ সময়ৰ পৰাই জানো, জুবিনদাৰ ঢেৰ গান আপুনি বজাইছে। আমি প্ৰতিটো গানৰ লিড জানো যে কোনটো কৈলানদাত বজাইছে, কোনটো টেকত আপুনি বজাইছিল। কৈলানদা, আপুনি কেনেকৈ ভাবিলে যে, কাৰণ মই কেইদিনমান হৈছে যে মুম্বাইতো বজাব পাৰি, আমিয়ে নাজানো, কিন্তু আপুনি সেই তেতিয়াই যে মই মুম্বাইলৈ যাওঁ যে। মিউজিকটো মোৰ কাৰণে এটা পেশ্যন আছিল। পেশ্যন মানে কি বুলি ক'ম, মই কেতিয়াবা ভবা নাছিলোঁ একচুৱেলি মই যে মিউজিচিয়ান হ'ম বা গিটাৰ বজাই জীৱনটো কটাম বা মিউজিক কৰি জীৱনটো কটাম বুলি ভবা নাছিলোঁ কেতিয়াও। কিন্তু হৈ গ'ল কিবা কিবি কাৰণে, কেনেকৈ হ'ল। আৰ্ট কালচাৰৰ ওপৰত ডেফিনেটলি সদায় ইণ্টাৰেষ্টটো আছিলেই ন। ছবি আঁকি আগতে মই খুব ছবি আঁকিছিল। মোৰ ইণ্টাৰেষ্ট আছিল আৰ্টিষ্ট, পেইণ্টাৰ, আৰ্টিষ্ট, সেইটোৰ বিষয়ত খুব ইণ্টাৰেষ্ট আছিল। বাকী মোৰ ফেমিলি চববিলাক মানুহে কালচাৰেলি খুব ৰিচ, চবেই এক্টিং কৰে, গান গায়, কোনোবাই মোৰ চব বাইদেউবিলাক হেৰি। গতিকে মই ভাবিছিলোঁ, কিন্তু মোৰ পঢ়া শুনাৰ ওপৰতো খুব হেৰি আছিল, ইণ্টাৰেষ্ট আছিল। মই জানিছিলোঁ যে এডুকেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, আৰু সেইকাৰণে এডুকেশ্যনটো যদি মানে খুব বেছি চিৰিয়াছলি নহয়, খুব লাইটলিও মই কৰা নাই। মই অসমৰ বিভিন্ন স্কুলত পঢ়িলোঁ, এদিন ইংলিছ মিডিয়াম, পিছত 3 বছৰ পিছত অসমীয়া মিডিয়াম, কাৰণ মোৰ দেউতা গভৰ্ণমেণ্টৰ চাকৰিত আছিলতো। গতিকে মই সেই অসমৰ বিভিন্ন মানে জেগাত তোমাৰ ডাঙৰ দীঘল হ'ল চাকৰিৰ ক্ষেত্ৰত, আৰু সেই যিবিলাক জেগা ডাঙৰ দীঘল হৈছিলোঁ চব অকলে থকা জেগা। দেউতা ফৰেষ্ট ডিপাৰ্টমেণ্টত আছিল, গতিকে আমাৰ পষ্টিংবিলাক ধৰা সেই নদীৰ কিনাৰত, জংঘলৰ কিনাৰত, মাজুলীত, চৈখোৱা ঘাট,
তাৰপিছত তালাপ, ডিব্ৰুগড়, ডিগবৈ এনেকুৱা ধৰণৰ জেগাবিলাকত হৈছিলোঁ। আৰু সেইবিলাক জেগাত থাকোঁতে অকলে থাকিলে নিজে নিজে কিবা এটা কৰি সময়টো কটাব লাগে, বাধ্য হৈ যায়। তেতিয়া মই ছবি তবি আঁকো, চৰাই চিৰিকটি চাই ফুৰোঁ, মানে নদী সেইবিলাকত নেচাৰৰ প্ৰতি মানে এট্ৰেকশ্যনটো আছিল আৰু মিউজিক, কালচাৰ, আৰ্ট সেইবিলাক গোটেই নেচাৰটোৱে ইনস্পায়াৰ কৰে নহয়। তেতিয়া ধৰা আগতে ৰং চং ইমান নাপাইছিলোঁ, কিন্তু তেতিয়া ডিছকভাৰ কৰিলোঁ এদিন যে এই কি কয় এইটো কি আছিল আমাৰ মধুৰিআমৰ গছৰ পাতটোত আঁকিলেচোন ৰঙা এটা ওলাই। এই তেনেকুৱা এইবিলাক ডিছকভাৰ কৰিছিলোঁ আৰু এনিৱে টু কাট ইট শ্বৰ্ট। তাৰপিছত যেতিয়া ফাইনেলি যেতিয়া আমি গুৱাহাটীত আহিলোঁ, গুৱাহাটীৰ কটন কলেজিয়েট স্কুল, তাৰপিছত কটন কলেজৰ পৰা পাছ কৰিলোঁ, তেতিয়াহে মোৰ মিউজিকৰ ওপৰত বেছি ইণ্টাৰেষ্ট হৈছিল। প্ৰথমতে মোক তাবলা এযোৰ কিনি দিছিল শিৱসাগৰত। তাবলা শিকিলোঁ প্ৰথম দিন, ভাবিলোঁ যে কাৰণ তাবলাটো চবেই তেতিয়া তাবলাই শিকে। তাবলা ইনষ্ট্ৰুমেণ্টটো পাবলৈ সুবিধা, সস্তাও, বেছি দামো নহয়। কিন্তু এদিন এজন বন্ধুৰ ঘৰত যাওঁতে সেই গীটাৰ এখন পৰি আছিল তাতে, আৰু তাতে এডালেই ষ্ট্ৰিং লাগি আছিল, পুৰণা এনেকৈ কোনোবা মানে ষ্ট্ৰিংডালত এনেকৈ বজাই দিলে যিটো শব্দ ওলাল ন, মোৰ সেই শব্দটো মানে ভাবিলোঁ যে এই শব্দটোৱে মোক ইমান দিন মই বিচাৰি আছিলোঁ, এইটোকাই মোক চাউণ্ড লাগে। মই তবলা বজাই আছিলোঁ, কিন্তু মোৰ মনটো এনেকুৱা আছিল যে নোটবিলাক চেঞ্জ হৈ যাব, ক'ত মেলোডি আহিব। সেই শব্দটো শুনাৰ পিছতে মই গম পালোঁ এইটো ইনষ্ট্ৰুমেণ্টে মই শিকিব লাগে, মই বিচাৰি আছোঁ। মই গম পোৱা নাছিলোঁ এইটো কি আছিল, বেছ গীটাৰ আছিল নে একুষ্টিক গীটাৰ আছিল, সেইটো মই নাজানো। গীটাৰ বুলি জানো, কিন্তু কি টাইপৰ গীটাৰ নাজানিছিলোঁ। তাৰপিছত সেইটোৱে তেতিয়া লাহে লাহে মনত সোমাল যে গীটাৰ বুলি এটা বস্তু আছে বুলি। তাৰপিছত আৰু গুৱাহাটীত আহি সোমালোঁ, কৰিলোঁ, তাৰপিছত সেই আৰু তেনেকৈ হ'ল। কিন্তু মেইন কথা গোটেই বস্তুটো যেতিয়া কলেজত থাকোঁতে খুব চিৰিয়াছলি মিউজিক কৰোঁ, তেতিয়া ক্লাছবিলাক কমি গৈ থাকে, মিউজিক বেছি হৈ গৈ আছে, শ্ব' বেছি হৈ আছে। সেইটো সময়ত অসমত আমাৰ চবেই কৈছিল, লগৰবিলাকে কৈছিল, ছ'চাইটিত কৈছিল যে মিউজিক কৰি পেলাই খাব নোৱাৰি। কিন্তু মিউজিক কৰিলে কি হ'ব, কাৰণ মোৰ জেনেৰেশ্যনৰ আগৰ মিউজিচিয়ানবিলাক যিমান আছিল, আনফৰ্চুনেটলি কিছুমান মানুহ এনেকুৱা আছিল যিবিলাক সমাজে ইমান এটা ভাল নাপাইছিল। তেওঁলোকৰ উদাহৰণবিলাক খুব এটা হেল্পফুল বা হেল্ডি নাছিল। মিউজিচিয়ান বুলি ক'লে ভাবে যে কিবা মদ, ড্ৰাগছ এইবোৰ চিন খাই পৰি থাকে, মিউজিক ক'লে কেৰেক্টাৰ বেয়া মানুহ, তেনেকুৱা এটা মানে তেনেকুৱা এটা পিকচাৰ এটা চবেই মনোভাৱ এটা চবেই তেনেকৈ দেখাইছিল। আৰু তেওঁলোকৰ ভুলো নহয় ৰাইজৰ, কিন্তু কিছুমান মানুহ আছিল, মই এতিয়া চবেই নহয়, এজন দুজন এনেকুৱা আছিল যিগৰাকীয়ে খুব এটা ভাল উদাহৰণ দিব পৰা নাছিলে। চ' সেইকাৰণে চবে ভাবে যে মিউজিক কৰিলে তেনেকুৱা হবি, ড্ৰাগ এডিক্ট হৈ মদাহী হবি, আৰু মিউজিক কৰিলে কোনে খাব পাৰে। সেই কথাটো যেতিয়া মই শুনি থাকোঁ, তেতিয়া মই লাহে লাহে এটা চেলেঞ্জ আহিল যে মই কিয় কাৰণে কৰিব নোৱাৰিম। মই এতিয়া কলেজত পঢ়াটো মই ভাল আছিলোঁ, মোৰ এন্থ্ৰপলজি অনাৰ্ছ দি মই পাছ কৰা। এন্থ্ৰপলজি অনাৰ্ছ কৰি মই ডিগ্ৰী মাষ্টাৰ্ছৰ কাৰণে মই গুৱাহাটী ইউনিভাৰ্চিটিতো গ'লোঁ। 1 বছৰ কৰি পেলাই মই গুচি আহিলোঁ, এইটো বেলেগ এটা কাহিনী। তাৰপিছত মই IASৰ কাৰণেও মই পঢ়িছিলোঁ। কাৰণ চবেই কয় যে হেৰি হ'ব লাগে, আৰু ধৰক আমি এনেকুৱা এটা ফেমিলি নহয় যে খুব মানে ধনী বা হেৰি, ভাবিছিলোঁ এটা পাৱাৰ বা মানুহ এটা প্ৰতিষ্ঠা হ'বৰ কাৰণে পঢ়া শুনা কৰিব লাগিব। মই IASও পঢ়িছিলোঁ, গুৱাহাটীৰ প্ৰথম IAS স্কুল যিখন আছিলে, এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, তাৰ মই ফাৰ্ষ্ট বেটছ মই ষ্টুডেণ্ট আছিলোঁ। তাৰপিছত মই প্ৰিলিমছত দিছিলোঁ, কিন্তু সেইটো সময়লৈকে মোৰ মিউজিকটো ইমান বেছি হৈ গ'ল, মই ইমান এটা ইণ্টাৰেষ্ট নিদিছিলোঁ। কিন্তু লাহে লাহে মোৰ এনেকুৱা ভাৱটো হ'ল, চাকৰি জইন কৰিলোঁ ডিগ্ৰী পাছ কৰাৰ পিছত। মই নেটৱৰ্ক ইণ্ডিয়া লিমিটেড, তাৰপিছত ৰেংলাৰ জিন্স, এইবিলাকত মই কাম কৰিছোঁ। এইকাৰণে কাম কৰিছিলোঁ, মানে সদায় কৈ থাকে যে গীটাৰ বজাই থাকিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, কাম কৰি চাকৰি কৰিব লাগিব, নহ'লে সমাজত কোনেও মানে হেৰি নিদিয়ে, হেৰি হৈ যাবি, ধ্বংস হৈ যাবি, নষ্ট হৈ যাবি। মই ভাবিছোঁ ঠিক আছে কৰি চাওঁ কেনেকুৱা লাগে। কিন্তু যিমানেই চাকৰি কৰিলোঁ, যিমানেই অন্য কাম কৰিলোঁ, যিমানেই IAS পঢ়িলোঁ, মই লাহে লাহে বুজি পাইছোঁ যে এইটো কাম মোৰ দ্বাৰা নহ'ব। কিন্তু মই কৰিলোঁ, মই মানে কৰিবৰ কাৰণে
যিখিনি চেষ্টা কৰিব লাগে চব কৰিলোঁ, কৰি পেলাই যিমানেই চাকৰি কৰিলোঁ বা যিমানেই পঢ়িলোঁ যিমানেই কৰিলোঁ মোৰ সিমানেই মোৰ মনত এইটো মই একদম চিয়'ৰ যে মই মিউজিক বা আৰ্ট কালচাৰ কিবা এটা কৰিবই লাগিব, তো সেইটোৱেই মোৰ লাইন। চ' আৰু মনত এইটো আছিল যে নিজে ভাল লগা কাম এটা কৰি কিয় মই জীৱনটো থাকিব নোৱাৰিম, কিয় কাৰণে মোক যে মই আজি বেয়া পোৱা কাম এটা মই কৰি জীৱনটো পস্তাই কিয় থাকিম। চাকৰি যাব মোৰ মন নাই, মই চাকৰি কৰিব নোৱাৰোঁ, সময়ত মই ক'তো মোৰ জীৱনটো মোক খোলা লাগে। তেতিয়াহে মই ভাই সেইটো মোৰ কাৰণে বেছি ডাঙৰ এটা চেলেঞ্জ হৈছিল যে কিয় কাৰণে কৰিব নোৱাৰিম, মই কৰিব পাৰিম, কিয় কৰিব নোৱাৰিম। আৰু সেইটো হ'ল ফৰ্চুনেটলি তাৰপিছত লাহে লাহে শ্ব'টোবিলাক আৰম্ভ কৰি বহুত শ্ব' যিটোৰ পৰা আৰম্ভ কৰি ভূপেন্দাৰ পৰা আৰম্ভ কৰি গোটেই চবৰে লগতে মই বজাওঁ। আৰু তেতিয়া ৰেকৰ্ডিং ষ্টুডিঅ'বিলাক আৰম্ভ হৈছিল গুৱাহাটীত, মই জ্যোতি চিত্ৰমণত ৰেকৰ্ডিং ষ্টুডিঅ'বিলাকত আমি তেতিয়া ফাৰ্ষ্ট সেই ছেশ্যন হিচাপে আৰম্ভ কৰিছোঁ। আৰু ছেশ্যন কৰোঁতে দেখিছোঁ যে বা এইটো বহুত ৰাতিপুৱাই যাওঁ, নেক্সট ডে ৰাতিপুৱা ঘূৰি আহোঁ বা নাহোঁ কেতিয়াবা। কাৰণ ইমান দীঘলীয়া আগৰ দিনৰ ৰেকৰ্ডিংবিলাক তেতিয়া তোমাৰ ৰাতিপুৱা আৰম্ভ হয় ৰাতিপুৱা খতম হয়, কিন্তু মানে খুব জল্দি শেষ হৈ যায় আৰু নেক্সট ডে ৰাতিপুৱা। চ' সেইকাৰণে তাৰপিছত এইটো ঠিকে আছে, সময় নাইকিয়া হ'ল। তাৰপিছত ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ' খুলিলে, তাৰপিছত আৰু ব্যস্ত, তাৰপিছত অডিটেক খুলিলে, ফ্ৰেণ্ডছ হ'ল, তাৰপিছত দেখিছোঁ ষ্টুডিঅ' মোৰ সময় নাইকিয়া হৈ গ'ল। তেতিয়া মই ৰেংলাৰ জিন্সত কাম কৰোঁ, জিন্সত কাম কৰোঁ, কিন্তু ৰেংলাৰে মোক ক'লে যে তই অফিচ খুলিব নালাগে, তই ঘৰৰ পৰা অপাৰেট কৰিবি। চ' মই ঘৰত ৰাতিপুৱা উঠোঁ, মোৰ চেলছৰ ৰিপ্ৰেজেণ্টেটিভ দুটা ল'ৰা আছিল, তেওঁলোক আহিব সোধে ছাৰ কি কৰিব আছে কাম আজি, মই কৈ এইকেইটা কৰা, তাৰপিছত মই কাম দি পেলাই মই ষ্টুডিঅ' গুচি যাওঁ, আৰু সিহঁতে আহি মোক আকৌ ৰেকৰ্ডিং ষ্টুডিঅ'ত ৰিপৰ্ট কৰে। চ' এইবিলাক কৰোঁতে কৰোঁতে দেখিলোঁ যে এইটো মোৰ ভালকৈ চলি আছে, মই চাকৰি কিয় কৰিব লাগে। লাহে লাহে অভিয়াছলি ৰেংলাৰৰ চাকৰি বাদ দিলোঁ, কৰি পেলাই তাৰপিছত ৰেকৰ্ডিং হেৰি হ'ল, আৰু ৰেকৰ্ডিং ইমানেই কৰিলোঁ, ইমান জুবিন জিতুল যিয়ে নহওক মানে কোনো বাকী নাই আৰু সেইটো সময়ত দিনে ৰাতি, ৰাতিপুৱাই যাওঁ 10টা-11টাত যাওঁ, নেক্সট ডে ৰাতিপুৱা আহোঁ, বা কেতিয়াবা ষ্টুডিঅ'তে থাকি যাওঁ, 2-3 দিন নাহোঁৱেই ৰেকৰ্ডিং কৰি, এনেকুৱা অৱস্থা। তেতিয়া সেই মোৰ গাড়ীখন আছিল যিখন ফিয়েট কৰাৰ কথা কৈছা। তাৰপিছত সেই তেনেকৈ কৰি কৰি লাষ্টত এটা সময়ত সেইখিনিও তোমাৰ মানে সেইখিনিও এজ এ চেলেঞ্জ মোৰ কাৰণে খতম হৈ গ'ল। গুৱাহাটীত এতিয়া ৰেকৰ্ডিং কৰিব গ'লে মই গম পোৱা হৈ গ'লো যে কোনে মোক কি বজাবলৈ দিব, কোনে কি বিচাৰি আছে মই জানো। মই ভাবিলোঁ আৰু আছে চেলেঞ্জ লাইফত, চ' ভাবিলোঁ যে ইয়াৰ পৰা ওলাই যাওঁ। চ' সেইকাৰণে তেনেকৈ বম্বেত আহিলোঁ। আৰু বৰ সুন্দৰ। তাৰ মাজতো বহুত ধৰা কাহিনী আছে। বম্বেত অহাৰ মেইন এজন মানুহ মোৰ মানে খুব ইনস্পায়াৰ কৰিছিল তোমাৰ জিতুলে বম্বে তোমাৰ এলবাম এটা ৰেকৰ্ড কৰিব আহিছিল। চ' মোক লৈ আহিলে, তাৰপিছত মই ইয়াৰ বহুত মিউজিচিয়ানে লগ পালোঁ, তৌফিক কুৰেশ্বি, তেতিয়া চেলিম, দিনশা সঞ্জানা, এইবিলাকক লগ পাই তাৰপিছত তেওঁলোকে মোক ক'লে যে ইউ আৰ চ' গুড, হোৱাই নিড টু কাম। মই বোলো ঠিক আছে, আইল ট্ৰাই। চ' আই হেভ টু থেংক জিতুল যে বম্বেলৈ লৈ জিতুলৰ এলবামটোৰ কাৰণে চিনেমা এখনৰ কাম কৰিছিলে জিতুল, বিজয় দুৱাৰৰ চিনেমা এখন। তেতিয়া বিজয় চিনেমাখনৰ আকৌ হিৰো আছিল তোমাৰ গীটাৰ প্লেয়াৰ এজন মিউজিচিয়ানৰ ওপৰত। মোক ক'লে যে তুমি আহা, তুমি গোটেই পাৰ্টবিলাক কৰিবা, আৰু তুমি মানে বুজি পাব গোটেই ঘটনাটো কেনেকৈ ক'ব লাগে। মই তেনেকৈ আহিলোঁ, তেনেকৈ আহোঁতে এইবিলাক মানুহ লগ পালোঁ, তৌফিক কুৰেশ্বি, চেলিম, সুলেমান, চবেই লগ পাই চবেই মোক ক'লে, ভাল পালে, ভাই পেলাই মোক ইনস্পায়াৰ কৰিলে, কৰি পেলাই ক'লে যে তুমি আহা, লাইক কাম। চব গুচি আহিলোঁ, বছ সেয়াই আৰু। বৰ সুন্দৰ। মই জানিছিলোঁ যে মেছেজ ইয়াতে, কাৰণ সকলো নতুন প্ৰজন্মলৈ মই এটা কথা কওঁ, শিক্ষা, মিউজিক আৰু নো টু ড্ৰাগছ, কিমান মেছেজ কল্যাণদাৰ কথাত সোমাই আছে মন কৰি যাব। অকল কথাখিনি গীটাৰ বা চেলিম চুলেমান, এই গোটেই কথাখিনিৰ মাজতো কল্যাণদাৰ প্ৰতিটো কথাত মেছেজ থাকিব মই জানিছিলোঁ। আৰু মই সেইকাৰণেই কল্যাণদাৰ পৰাই মোৰ এই ভিডিঅ'ৰ যাত্ৰাটোৰ শুভাৰম্ভ কৰাৰ কথা ভাবিছিলোঁ। আৰু এই কথাটো সঁচাই মানে ই সঁচা প্ৰমাণিত হৈছে। আকৌ কৈছোঁ, নো টু ড্ৰাগছ, কল্যাণদাই কৈছিলে আগৰ মিউজিচিয়ানৰ কেনেধৰণৰ এটা ইমেজ, আমি সেই গোটেই কথাবিলাক ভাবিব লাগিব। শিক্ষাৰ কথা কৈছে, আৰু কিমানখিনি তাত
কিমানখিনি এচিভ কৰিহে ইয়ালৈ আহিছে। গতিকে শিকাৰ সেই ক্ষেত্ৰখন নিজৰ শিক্ষাগত যিখিনি জানাৰ প্ৰয়োজন সেই গোটেই বস্তুখিনিতো জানিবই লাগিব। সেই গোটেই কথাখিনি ইয়াৰ পৰা প্ৰমাণ পোৱা যায়। তাৰপাছত কৈলান্দা আপুনি আহি পেলাই ইয়াতে কেনেকৈ আৰম্ভ কৰিলে মুম্বাইতে? মুম্বাইত ৰ'বা মই আহি পেলাই অভিয়াছলি ফাৰ্ষ্টতে মই চেলিমৰ লগতে ষ্টাৰ্ট কৰিছোঁ। চেলিমে মোক ইমান ইনস্পায়াৰ কৰিলে, এনকাৰেজ কৰিছিল। তাৰপিছত চেলিমৰ এডভাৰটাইজমেণ্ট, জিংগলছ, চেলিমৰ এলবামবিলাক, সেইটো সময়ত চিনেমাৰ জগতত কোনো কাম নাছিল মোৰ। তাৰপিছত সেই ৰেকৰ্ডিংবিলাকত মোক মাতে, টৌফিকে মাতে, এডভাৰটাইজমেণ্ট, মেইনলি কমাৰ্চিয়েলবিলাকতে কাম কৰিছিলোঁ ফাৰ্ষ্টতে, এড ফিল্মত, এলবামত। হিন্দী ফিল্ম বা বলিউড বা মানে ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত কোনো কানেকশ্যনো নাছিল। তেনেকৈ সেই আৰম্ভ কৰোঁতে ধৰা আজি এজন মানুহ, কালি অন্য এজন, তেনেকৈ চিনাকি হৈ আৰু মেইন মোক বেছিকৈ মোক হেল্প কৰিছিল যে মই আহিয়ে মোৰ বেলেগ বেলেগ ধৰণৰ বেণ্ডত জইন কৰিছিলোঁ। তোমাৰ ধৰা তেতিয়া আমাৰ ৰাজবাৰী ৰাইন'চেৰাছ বুলি জুহুত যিটো আছে ষ্টেজ, সেইটোৰ পৰা লাইভ শ্ব'বিলাক আৰম্ভ কৰোঁ। বিভিন্ন ধৰণৰ ফ্ৰেণ্ডছ, বম্বেৰ যিটো মিউজিচিয়ানছৰ যিখন মানে ছ'চাইটি আছে, সেই ছ'চাইটিখনে মোক ৱেলকাম আঁকোৱালি ল'লে। মোক এনেকুৱা কেতিয়াও মই নাভাবিলোঁ যে মই বাহিৰৰ পৰা আহিছোঁ। সিহঁতে মোৰ এতিয়াও সেই তেতিয়াৰে ফ্ৰেণ্ডছ আৰু এতিয়াও মোৰ ক্ল'জ ফ্ৰেণ্ডছ। তেওঁলোকে মোক কেতিয়াও ভাবিব নিদিলে যে তুমি বাহিৰৰ পৰা আহিছা আৰু বাহিৰৰ মিউজিচিয়ান, বাহিৰৰ পৰা নহয়। দে টুক মি এজ পাৰ্ট অফ দেম। ধৰা যিমানে মিউজিচিয়ান, ধৰা ডিনচা, সঞ্জনা, মৰ্লিন ডিচুজা, চেলিম হওক, তাৰপিছত ফ্লয়ড, মানে তুমি নেম এনিবডি, যিবিলাকে এক্টিভ আছিল মিউজিক চাৰ্কলত, আৰু চবেই আঁকোৱালি ল'লে। আৰু বিভিন্ন ধৰণৰ শ্ব' কৰোঁ, ৰাজবাৰী ৰাইন'চেৰাছ, আৰু তাৰপিছত জেজ বাই দ্য বে, মাহত 3 বাৰ 4 বাৰ। তেনেকৈ বহুত মানুহে দেখে, বহুতে এপ্ৰিচিয়েট কৰে, বহুতে ন'টিচ কৰে, বহুতে অন্য ৰেকৰ্ডিঙত বজাব মাতে। সেইটো সময়ত ধৰা ইউটিউব নাছিল বা ফেচবুক নাছিল, গতিকে মানুহে আহি চাই, শুনে, ভাল পায়, নম্বৰটো লয় আৰু মাতে। চ' সেয়াই আৰু তেনেকৈ আৰম্ভ কৰি তাৰপিছত এয়া আজিলৈকে আপোনাৰ বৰ্ণিল যাত্ৰা অব্যাহত আছে? ডেফিনেটলি আছে। এতিয়াও মই আগতে প্ৰথম দিনাখন হওঁতে মই যেনেকৈ ভাবিছিলোঁ, এতিয়াও মই তেনেকৈ ভাবোঁ। আপুনি আছেও তেনেকেই? এতিয়াও ভাবোঁ যে মই আৰু কি কৰিম, কেনেকৈ কাম কৰিম, আৰু কামটো কেনেকৈ ভাল কৰিম, বা এতিয়াও মই তেনেকৈ ভাবি আছোঁ যে মই কেনেকৈ আৰু প্ৰেক্টিছ কৰোঁ, বা কেনেকৈ চাউণ্ড, হাউ ডু আই মেক মাই চাউণ্ড বেটাৰ। বাট এতিয়াও মই ৰিচাৰ্চে কৰি আছোঁ। ৱাও, আচৰিত কথা। কৈলান্দাই কৈছে কৈলান্দাই ৰিচাৰ্চ কৰি আছে। তাৰমানে আমাৰ শিক্ষা আৰম্ভ হোৱা নাই বুলিয়ে মই ধৰি লৈছোঁ। মই সকলোকে কৈছোঁ আমাৰ একো আৰম্ভই হোৱা নাই। যদি গীটাৰ বয়, ইণ্ডিয়াৰ কৈলান্দাক তেনেকৈ ইয়াতে চবেই গীটাৰ বয় বুলি কয়। কৈলান্দাই যদি তেনেকৈ কৈছে, তাৰমানে সঁচাকৈ আমাৰ শিক্ষা আৰম্ভই হোৱা নাই। আৰু কৈলান্দা আহি বলিউডত কেনেকৈ সোমাল? চেলিম চুলেমান, সেয়া নামখিনিতো শুনিছোঁ, শুনিয়ে আচৰিত লাগি যায়। তাৰপিছত লাহে লাহে লাকি ভাই, আপোনাক ফ'ল' কৰিছোঁ সেইখিনি সময়ৰ পৰা বহুত। আৰু এই এক পল কা জিনা বহুত পিছত হ'ল। সেয়া পাছত নগ'লে নে? মই আহি পেলাই, যেতিয়া আহিছিলোঁ, মই এইটো ভাবি অহা নাছিলোঁ যে মই মানে হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত কিবা কৰিম বুলি ভাবা নাছিল। মোৰ মন আছিল যে মিউজিক অলপ শিকোঁ, বেলেগ বেলেগ ধৰণৰ মানুহৰ লগত বজালে আৰু শিকিব পাৰিম। এতিয়া অসমত যিমানখিনি মানুহ আছে চবকে চিনি পাওঁ, চবেই লগত বজালোঁ হৈছে, আৰু মোৰ মানে ফিল্ম মিউজিক ইণ্ডাষ্ট্ৰী বা মিউজিক নলেজটো বঢ়াওঁ, যে কেনেকৈ আৰু বেলেগ ষ্টাইলৰ গীটাৰ বজাব শিকোঁ, জেজ, ৰক, ব্লুজ বা যিয়ে আছে, জাষ্ট মানে নিজৰ হৰাইজনটো ডাঙৰ কৰিবৰ কাৰণে। আৰু সেইটো সময়ত সেইটো কৰিবৰ কাৰণে, বম্বেত থাকিবৰ কাৰণে, বম্বে নিচিনা এক্সপেঞ্চিভ জেগা এটাত আহিবৰ কাৰণে বহুত সাহস লাগে। সেইটো সাহস কৰি আহিলোঁ। আৰু আহোঁতে ভাবিছিলোঁ যে চাৰ্ভাইভেলৰ কাৰণে যিমানখিনি লাগে সিমানখিনিয়ে কৰিম। আৰু তাতকৈ এনেকুৱা ভবা নাছিলোঁ যে বেছি পইচা ইনকাম কৰিম বা ডাঙৰ কাম কৰিম। মুঠতে হাতত যিয়ে কাম হওক, সেইটো কামটো কোৱালিটি কাম হ'ব লাগিব, মানে মোৰ নিজে ছেটিছফাই হোৱা কাম। আপুনি সুখী হ'ব লাগে। চ' সেইকাৰণে এডভাৰটাইজবিলাকো খুব ভাল কাম আছিল। অসম মানে অজস্ৰ এডভাৰটাইজমেণ্ট কৰিছোঁ, ৰক, জেজ, বেলেগ বেলেগ ধৰণৰ বেণ্ড ষ্টাৰ্ট কৰিলোঁ। ব্লু জিন্স বুলি এটা বেণ্ড কৰিলোঁ। তাৰপিছত আৰু এটা বেণ্ড আছিল চাউণ্ড এডভাইচ বুলি।
জেজ ব্লুজ চ' এইবিলাক মিউজিক কৰোঁতে অলপ অলপ নিজকে অলপ কনফিডেণ্ট লগা নিচিনা হৈছিল যে আমি বজাব পাৰিম আৰু ইয়াত আহোঁতে এইটো বস্তু বুজি পালোঁ যে প্ৰত্যেকজন মিউজিচিয়ানৰ কিবা এটা নহয় কিবা এটা আছে আইডেণ্টিটি আছে এতিয়া ধৰা মই অসমত যেতিয়া আছিলোঁ মই ভাবিছিলোঁ মই খুব ভাল বজাম কিন্তু চবেই মই কেনেকুৱা বজাওঁ বুলি মই জানে গতিকে মোক তেনেকুৱা ধৰণৰ পিচবিলাকে দিয়ে বা তেনেকৈ মোক মানে ভেৰি কমফৰ্টেবল নিজৰ ছিটুৱেশ্যনত কিন্তু ঘৰৰ পৰা ওলাই আহিলে বেলেগ এখন ছ'চাইটি আহিলে যে তুমি গম পাই যে তুমি কিমান পানীৰ মাছ হয় নহয় চ' সেইটো মই ইয়াত আহি গম পালোঁ আচ্ছা মই এই বস্তুটো নাজানো আচ্ছা এই বস্তুটো মই বহুত জানে চ' মই তেনেকৈ চাওঁ ধৰক এতিয়া এছান পাওঁ ফ্লইড এইবিলাক চব মোৰ ক্ল'জ ফ্ৰেণ্ড এছান নুৰানী চ' অ'কে ইউ প্লে লাইক দিছ আই প্লে লাইক দিছ বাট দেন ময়ো এইটো লাহে লাহে বুজি পালোঁ যে মোৰো এনেকুৱা এটা বস্তু আছে যে সিহঁতৰ নাই যিটো নাই গতিকে কেতিয়াও নিজকে আণ্ডাৰ এষ্টিমেট নকৰিব যে ই ভাল বজায় ই বেয়া বজায় চবৰে কিবা এটা থাকিবই নহ'লে তুমি মানে এই মিউজিক বা আৰ্ট বস্তুটো নহ'লে এনেকুৱা হ'লহেঁতেন যে যিকোনো কামেই মানুহে ভাল পালে হয় মিউজিক আৰ্ট কালচাৰ এইবিলাক বস্তুটো খুব এবষ্ট্ৰেক্ট ধৰা আজি তুমি যিটো ভাল পাওঁ মই ভাল নাপাব পাৰোঁ তেওঁ যিটো ভাল পায় তেওঁ ভাল পায় মই ভাল নাপাব পাৰোঁ গতিকে সেইটো হিচাপে তেওঁ নিজেই অলপমান কনফিডেঞ্চটো বাঢ়ি যায় যে আচ্ছা মোৰ গাত যিটো বস্তু আছে ই ধৰা এওঁৰ গাত নাই তাৰ গাত নাই সিও মোৰ পৰা শিকে ময়ো তেওঁৰ পৰা শিকি আছোঁ চ' তেনেকৈ বজাই অকণমান ছ'চাইটিখনত এষ্টাব্লিছ হৈ অলপ কনফিডেণ্ট হ'লোঁ আৰু সেইটো সময় লাহে লাহে ধৰা আমি 97 চেনেল ভি মিউজিক এৱাৰ্ডছ বুলি এটা এৱাৰ্ডছ হৈছিল ন তেতিয়া মই কাৰ্ল পিটাৰ্ছ কৰ্ট ৰিংকু আমি এটা বেণ্ড ফৰ্ম কৰিলোঁ আৰু আমাক মানে হাউচ বেণ্ড হিচাপে মাতিলে বজাবৰ কাৰণে চব মিউজিকবিলাক কৰিবৰ কাৰণে চ' তেতিয়া বহুত ধৰণৰ মিউজিচিয়ানবিলাক লগ পালোঁ তেতিয়া লাকিক লগ পালোঁ তাৰপিছত লট অফ ইণ্টাৰনেশ্যনেল মিউজিচিয়ান লগ পালোঁ ষ্টিঙৰ পৰা আৰম্ভ কৰি তাৰপিছত তেওঁলোকে বহুতে আমাক ন'টিচ কৰিলে তেতিয়া কৰোঁতে সেই কেৰ এলবামটোৰ কাৰণে আমাক মাতিলে এলবামটোৰ কাৰণে লেজলিয়ে গোটেই হি ইজ এ কম্প'জাৰ প্ৰডিউচাৰ মই কাৰ্ল পিটাৰ্ছ তাৰপিছত ৰিংকু ৰাজপুত আৰু কাৰ্ট পিটাৰ্ছ আমি চাৰিটা মিউজিচিয়ান আমাৰ গানবিলাক দি দিয়ে আমি ঘৰত বহি পেলাই প্ৰেক্টিছ কৰোঁ নিজে ডিজাইন কৰোঁ আৰু ষ্টুডিঅ'লৈ যাওঁ এবাৰ শুনে আচ্ছা ঠিকে আছে চ' আমি লাইভ ৰেকৰ্ডিং কৰোঁ কাৰ্ট ফ্ল'ৰত আমি তিনিটা হেৰিয়াত কণ্ট্ৰল ৰুমত চ' ইট ৱাজ এ কমপ্লিট লাইক তোমাৰ লাইভ এলবাম চ' তেনেকৈ কৰোঁতে কে ৰবাৰ্টাৰটো আমাৰ এছ'চিয়েশ্যনটো আৰম্ভ হৈ গ'ল তাৰপিছত সেইটো সময়তে ঠিক চাইমultaneously অলমষ্ট তোমাৰ লাকিৰ এলবামটো ওলাল চ' লাকি ৱাজ লুকিং ফৰ এ বেণ্ড লাকি মোক মাতিলে তাৰপিছত আমি গ'লোঁ মই অন্য এটাক লৈ গ'লোঁ জেৰিক লৈ গ'লোঁ জেৰিয়ে কাৱাক আনিলে আমি তেনেকৈ উই ফৰ্ম দ্য বেণ্ড এণ্ড উই ষ্টাৰ্টেড প্লেইং উইথ লাকিৰ লগত আৰু লাকিৰ লগতে আৰম্ভ কৰোঁতে তাৰপিছত ইণ্ডিমিতে অলৰেডি মই লাকিৰ এলবামৰ কাম কৰি আছোঁ বহুত তাৰ এলবামৰ কামবিলাক চিনেমাৰ কামবিলাক মই প্ৰডিউচ কৰি থাকোঁ মনে কৰোঁ ধৰা মিউজিক প্ৰডিউচাৰ হিচাপে বা এৰেঞ্জাৰ হিচাপে বা প্ৰগ্ৰামাৰ হিচাপে মই তেনে ইমান এটা পাব্লিচিটি নহয় আৰু সেইটো মই ধৰা মই অলৰেডি ফিল্ম ইণ্ডাষ্ট্ৰীত বজাইছোঁ আৰম্ভ কৰিছোঁ আৰু এটা বস্তু ভাল কি ধৰা এইখিনিতে মই ক'ব পাৰোঁ ধৰা এনেকুৱা ধৰণৰ মই এতিয়াও মিউজিচিয়ানবিলাক আহিলে কওঁ যে তোমালোকে কেতিয়াও মানুহক বিচাৰি নাযাবা যে মোক কাম দিয়ক বুলি স্পেচিয়েলি ফিল্ম ইণ্ডাষ্ট্ৰীত মই কওঁ যে নিজে যোৱাতকৈ তোমাৰ কামটোৱে মানে তোমাৰ বজোৱাটো বা তুমি কৰা প্ৰডাকশ্যনৰ গান এটা মানুহে শুনি পেলাই তোমাক মাতিব লাগে মোক তেতিয়া চবেই কৈছিল যে ৱাই ইউ প্লেইং এডছ তেতিয়া ধৰা ফাটা চিটা জিন্স পিন্ধি থাকোঁ টৰ্ন জিন্স ফাটা কাপোৰ গোটেই ভাবে যে এইকেইটা খাব পইচা পাতি নাই চবেই ভাবে কিন্তু সেইটো আমাৰ নিজৰ ষ্টাইল তেতিয়াৰ পৰা আমি টৰ্ন জিন্স পিন্ধি থাকোঁ সেইটো টৰ্নছ মানে নিজে পিন্ধি ফাটা কিনি পেলাই মানে ব্ৰেণ্ড নিউ টৰ্ন জিন্স নহয় গতিকে চ' তেওঁ কয় যে why don't you go talk to this guy, music director, he will take you. I used to think like মই ভাবিছিলোঁ যে কিয় কাৰণে যাম মোৰ কাম গৈ পাওক তেওঁৰ ওচৰত আৰু একজেক্টলি তেনেকৈ ভাবিছিলোঁ এইটো নহয় যে মোৰ মানে কিবা এটা ইগ' আছিল ইগ' নাছিল মোৰ ফাৰ্ষ্টতে মই ফিল্ম ইণ্ডাষ্ট্ৰীৰ কামত মোৰ ইণ্টাৰেষ্ট নাই
মই সেইটো ইমানটো ইণ্টাৰেষ্ট নাই, গতিকে সেইকাৰণে মই এনেকুৱা নহয় যে মোৰ সেইটো কাম নহ'লে মোৰ জীৱনটো নচলিব। গতিকে মোৰ এডভাৰটাইজমেণ্টৰ কাম চলি আছে, মই লাইভ শ্ব' কৰি আছোঁ, গতিকে মোৰ আই এম ভেৰি কমফৰ্টেবল। কিন্তু অবভিয়াছলি ফিল্ম ইণ্ডাষ্ট্ৰীত কমাৰ্চিয়েলি মোৰ ছাকচেছফুল, জাষ্ট মোৰ মানি, পইচা বেছি বা ফিজ বেছি বা সেইবিলাক বহুত ক্ষেত্ৰত ভাল আছিল, কিন্তু মোৰ ইণ্টাৰেষ্ট নাছিল। এতিয়া মই ধৰা এডভাৰটাইজত যদি জিংগল এটা কৰোঁ, সেই গিটাৰটো বাজে, চবেই ঘৰত শুনে, কম্প'জাৰো শুনে, চবেই শুনে যে কিচনে বজায়, দেন আই গেট দ্য কল। মই ভাবিলোঁ ডেটছ এ বেটাৰ থিং ফৰ মি, মোক যদি কোনোবাই মাতে মই গৈ বজাম এজ হৌ আই এম। মই যেনেকৈ পিচটো মই শুনিছে তেনেকৈ ধৰণৰ পিচ মোক বজাব দিব, এটলিষ্ট নিজৰ এটা আইডেণ্টিটি থাকিব। যে এনেকুৱা নহয় যে মোক কোনোবা পিচ লিখি দিছে মই বজাই দিছোঁ, নহয়। মোক সদায় কয় যে আপুনি কুছ কৰ দো। চ' আই কুড অলৱেজ ডু কি মোৰ নিজৰ ইণ্টাৰেষ্টৰ বস্তু, মোৰ নিজৰ ষ্টাইল। গতিকে সেইটো এটা খুব ইম্পৰ্টেণ্ট বস্তু আছিল। ধৰা যদি প্ৰথম দিনাখনৰ পৰা যি কামৰ কাৰণে মই মানুহক যে ভি দেংগে বজায়েংগে, তেতিয়া মোৰ আইডেণ্টিটিটো নাইকিয়া হৈ গ'ল। মই এনেকৈ ভাবাই নাছিলোঁ কৈলান দা। গতিকে অলপমান কষ্ট হৈছিল, কিন্তু সেই কষ্টটোৰ পিছত ধৰা এতিয়াও মই আই গেট দ্য বেনিফিট অফ ইট, হয় নাই? এইটো এতিয়া সেই কষ্টৰ মানে কি ৰত্নটো এতিয়াও মই পাই আছোঁ। কাৰণ নিজৰ আইডেণ্টিটিটো মেইন বস্তু। ধৰা এতিয়া মানুহে মই অলপমান বজালে মানুহে গম পাই যে এইটো কৈলান দাই বজায়, আমিতো চকু মুদি গম পাওঁ। তোমালোকেতো জানাই, সৰুৰ পৰা শুনি আছা। বাৰু অন্য মানুহেও গম পায়, ইণ্ডিয়াৰ বেলেগ বেলেগ জেগাৰ পৰা মানুহেও গম পায় যে দিছ ইজ প্লেড বাই কাল্যাণ। চ' সেই আইডেণ্টিটি ক্ৰিয়েট কৰিলে অনলি বিকজ মই ধৰা অন্য মালিকৰ ৰেকৰ্ডিঙতো গ'লোঁ বা জাকিৰ হুছেইনৰ ৰেকৰ্ডিং গ'লোঁ, চালিমৰ তাতো গ'লোঁ, নবডি টল্ড মি কি ইয়ে বজাওঁ, এচা বজাওঁ। আপোনাৰতো এই বিচাৰিলে সকলোৱে সদায় কয়। হা, কিছুমান ধৰা ডেফিনিট পিচ আছে তেওঁলোকৰ থিম আছে, মই সেইটো বজাইছোঁ। এডিচনেল যিখিনি লাগে ধৰা ইউ প্লে, চ' আই কুড ক্ৰিয়েট মাই অ'ন চাউণ্ড। ধৰা এতিয়া তেনেকৈ কৰোঁতে তাৰ মাজতো ধৰা অজস্ৰ বিভিন্ন ধৰণৰ ঘটনা ৰেকৰ্ডিং এইবিলাক হৈ গৈছে। তাৰপিছত এতিয়া মেইন পইণ্ট ধৰা লাকি আলিৰ, তেতিয়া সেইটো সময়ত লাকি আলিক সেই কাহো না প্যাৰ হে চিনেমাখনৰ কাৰণে গান এটা দিলে, আৰু গানটো তোমাৰ ৰাজেশ ৰোশনে কম্প'জ কৰা। সেই গানটো দিলে, তাৰপিছত গানটো তেতিয়া মই লাকি ইজ লাইক আমি গ'লে লগা বুলি ক'ব পাৰি। সি যদি বম্বেত থাকে, সি মোৰ ঘৰতে থাকে, আমি লাইক অলৱেজ ৰাইটিং মিউজিক, অলৱেজ ডুইং মিউজিক। চ' লাকিয়ে ক'লে যে এইটো গান এনেকৈ দিছে, কিন্তু আমি গানটো আমাৰ নিজৰ ধৰণে কৰিম। মই ক'লোঁ ঠিক আছে। তাৰপিছত এদিন গ'লোঁ ৰাকেশ ৰোশনৰ তাৰ, ঋত্বিক ৰোশনক পাইছোঁ, প্ৰথম চিনেমা, চবেই এক্সাইটেড, চবেই আহিছে। তাৰপিছত গানটো শুনিলোঁ। তাৰপিছত লাকিয়ে ক'লে উই উইল ডু দ্য ছং আৱাৰ ৱে এণ্ড গিভ ইট টু ইউ। সিহঁতে ক'লে অ'কে। লাকিৰ খুব নাম সেইটো শুনো, এতিয়াও যথেষ্ট নাম হৈছে। তাৰপিছত লাকিয়ে ক'লে ইউ ডু দ্য ছং, লেটছ ডু ছামথিং। তাৰপিছত মই ঘৰলৈ গ'লোঁ। ঘৰত গৈ পেলাই মই আইডিয়া কিছুমান কৰি মই ভাবিলোঁ এতিয়া আইডিয়াখিনি মই কেনেকৈ লৈ যাম, কেনেকৈ বুজাম ইহঁতক। মই বোলো এটা ট্ৰেক এটা কৰোঁ, কৰি ৰেকৰ্ড কৰি লৈ গুচি যাওঁ। বজাই লৈ গৈছে আপুনি? মই গোটেই ৰাতি বহি ONW এখন কীবৰ্ডত বজাই গোটেই গানটো প্ৰগ্ৰাম কৰি গিটাৰিষ্টক বজাই মই লৈ গুচি গ'লোঁ। মোৰ ঘৰত এই ছিষ্টেমটো আছিল, কাৰণ লাকিৰ কামবিলাক মই কৰি আছোঁ, প্ৰগ্ৰামিংবিলাক। তাৰপিছত নেক্সট ডে লৈ গৈছোঁ, কেছেট এটাত লৈ গৈছোঁ, লৈ গৈ পেলাই শুনালোঁ যে দিছ দ্য আইডিয়া। চবেই শুনি একদম খুবেই ভাল পাইছে, আৰু মানে ইমান ভাল পাইছে যে হাম লোগো চাহিয়ে, ইয়েই কৰোঁ। মইতো আচৰিত হৈছোঁ, এইটো এনেই মই ভাবি পেলাই আইডিয়াই কৰিছিলোঁ, ইমানেই ভাল পাইছে নে। তাৰপিছত ডেট ছং কিউ চলতি হে পাগল। তাৰপিছত আৰু সেই এক্সেক্টলি যেনেকৈ আছিল তেনেকৈ হ'ল, খালি আমি লাইভ ষ্টুডিঅ' এটাত গৈ অকণমান একুষ্টিক ড্ৰাম, মৃদংগম, তাৰপিছত বেকিং ভোকেলছ কিবাকিবি সেইবিলাক কৰিলোঁ। গিটাৰিং আপুনি সেই প্ৰথম বজাই থাকিল, সেইবিলাক চব যেনেকুৱা আছিল তেনেকুৱা। আৰু সেইটো গানৰ কথা কোনে নাজানে, সেইটো আৰু সেই পিচটো কোনে, মই কৈলান দা বেছতে বজাই পেলাই ভিডিঅ' এটা আপলোড কৰিছোঁ মাজতে। তেতিয়া একচুৱেলি মোৰ এক্সপ'জাৰটো এনেকুৱা হ'ল, তেতিয়া চবেই আহে কাল্যাণ तुम प्रोग्रामिंग करते हो, तुम अरेंज करते हो, किसी को मालूम नहीं। मुझे नहीं, मैं करता रहता हूँ, लाइक आई डू फॉर लाकी, आई एम डूइंग फॉर के,
যিবিলাক মোৰ প্ৰিয় বন্ধু তেওঁলোকৰ কাৰণে কৰোঁ বা মই কমাৰ্চিয়েলি নাই লোৱা আপুনি মানে ফিল্মি এইটো সময়ত যদি মই কমাৰ্চিয়েলি কৰিব খুজিছিলোঁ ধৰা এইবিলাক বস্তু লৈ পেলাই ষ্টুডিঅ'ত গৈ ডেইলি মই হাজাৰ লাখ টকা মই কমাব পাৰিলোঁ কিন্তু মোৰ সেইটো ইণ্টাৰেষ্ট আছিল গতিকে সেই লাইনটোত তেতিয়া মই ভাবিছিলোঁ যে যিখিনি মানুহে চিৰিয়াছ মিউজিচিয়ানছ লাইক সিহঁতে ষ্টুডিঅ'ত গৈ এটা গান ৰাতিপুৱাৰ পৰা গধূলিলৈকে ওলাই দিয়ে লাইক হেডছ অফ নমস্কাৰ তহঁতি কেনেকৈ কৰিব পাৰ আই মিন দে আৰ ভেৰি গুড মোৰ কৰিব হ'ব কাৰণ মোৰ এটা গান কৰিবলৈ সময় লাগে 2 ঘণ্টা 3 ঘণ্টাত মই কৰিব নোৱাৰোঁ কেতিয়াবা 3 দিন লাগে কেতিয়াবা 4 দিন লাগে সেই সময়টো তেতিয়া সেইটো ইণ্ডাষ্ট্ৰীত কোনেও নিদিয়ে সাধাৰণতে আমি সুবহ বেঠেংগে টিল 6 o'clock song has to be done আৰু তেনেকৈ কৰেও তেনেকুৱা আছিল মানে কি ডেইলি এটা গান হ'বই লাগিব কিন্তু মোৰ ষ্টাইলৰ মতে মই আহিলোঁ নাই সেইটো মোৰ কাৰণে কমফৰ্টেবল নহয় যদি মই বহুত পইচা বনাব পাৰিলোঁ হয় লাইক ফাইনেন্সিয়েলি ইট হেভ বিন ভেৰি বেনিফিচিয়েল ফৰ মি বাট কিন্তু মই ভাবিছোঁ যে সেইটো কৰিলে মোৰ নিজস্বটো মিউজিকটো নাইকিয়া হৈ যাব মই কেনেকৈ আপোনাৰ চাউণ্ডটো নহয় গতিকে মই সেইকাৰণে সেইটো কেতিয়াও মই নকওঁ মোক যদি কোনোবাই সোধে তুমি কেৰেগা কিয় নাই মেৰেকো মালুম নাই এনেকৈ বুলি কৈছোঁ কিন্তু মই দৰকাৰলৈ কৰি থাকোঁ নিজৰ মানে প্ৰিয় মানে চিনাকি মানুহৰ কাৰণে যিখিনি মানে বুজি পায় তাৰপিছত সেই গানটো কৰিলোঁ তাৰপিছত সেইটো গান ভাল পায় তাৰপিছত এক পলকা জিনা গানটো দিলে সেইটো গান কৰাৰ পিছত সেইটো বহুত মানে ইমান ডাঙৰ ছাকচেছফুল সাংঘাতিক সেই দুইটা গানেই বেছ হেৰি হ'ল আৰু আমি আচৰিত মইতো খুবেই আছে যে কি ভাল পাইছে মানুহকেইটা তাৰপিছত সদায় য'তে যাওঁ সেইকেইটাই শুনো আৰু তাৰপিছত সেই তেনেকৈ লাহে লাহে মোৰ এই ইণ্ডাষ্ট্ৰীত ধৰক বলিউড ইণ্ডাষ্ট্ৰীৰ লগত নট এজ এ গিটাৰ প্লেয়াৰ মিউজিচিয়ান বাট এজ এ প্ৰডিউচাৰ মতলব এৰেঞ্জাৰ প্ৰগ্ৰামাৰ তেনেকৈ মোৰ এটা পৰিচয় আহিল আৰু সেইটো সময়ত ধৰা মোৰ কাৰণে এটা ভাল বস্তু আছিল ধৰা মোৰ চিনাকি ফ্ৰেণ্ডছ কিছুমানে ফিল্ম ইণ্ডাষ্ট্ৰীত একেলগে উই গট ইনটু সকলোখিনি একেলগে চেলিমে কেতিয়াও ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰা নাছিল চেলিম চুলেমানে বিশাল শেখৰ they were not doing film industry work they were doing albums they were doing সবে ভাবিলে যে এটা সময় কৰি ভাবিলে যে ফিল্ম ইণ্ডাষ্ট্ৰী বা ফিল্ম ইজ such a huge media আৰু সেই মিডিয়াত আমি সবে we should get into not we should I mean it is good that you get a bigger canvas আজি চিনেমাখনৰ গান আজি ৰিলিজ হ'লে তোমাৰ নাগালেণ্ডতো মানুহে একেটা সময়ত মিজোৰামতো শুনে শ্ৰীনগৰতো শুনিব গতিকে চিন্স টু ৰিচ টু বেছি সবে শ্ল'লি ফিল্ম ইণ্ডাষ্ট্ৰীত আৰম্ভ কৰিলে ধৰা শংকৰ এছাৰ লৈ সদায় এড ফিল্ম কৰি সিহঁতে তাৰপিছত সিহঁতৰ ফাৰ্ষ্ট ফিল্ম যেতিয়া হ'ল তেতিয়া লাহে লাহে ভাবিলে সবেই যাওক ৰঞ্জিত বাৰত চ' এইবিলাক ইমান মিউজিকেলি ৰিচ মানুহ চববিলাক চ' দে গট ইন টু দ্য ইণ্ডাষ্ট্ৰী টুগেডাৰ আৰু মিউজিকটো অকণমান এনেকুৱা হ'ল যে আমি ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি থকা নাই উই আৰ ডুইং আৱাৰ অ'ন জব সেই পৰিৱেশটো তেনেকুৱা হ'ল সেই গানখিনিৰ আইডেণ্টিটিও তেনেকুৱাই সেই পৰিৱেশটো তেনেকৈ গ'ল এনেকুৱা নহ'ল যে ধৰা ফিল্ম ইণ্ডাষ্ট্ৰী বা কম্প'জাৰবিলাকৰ আগৰ যিটো ৱৰ্ক এথিক বা এনভাইৰনমেণ্ট আছিল সেইটো আমাৰ নহয় আমি উই আৰ অল ফ্ৰেণ্ডছ এভৰিবডি ইজ ডুইং থিং আগৰ দিনত ধৰা তোমাৰ ফিল্ম মিউজিক ডিৰেক্টৰ বুলি চবেই ভয় খায় ভগৱান ইজ দ্য পাৰ্টনাৰ মিউজিক ডিৰেক্টৰ যদি ইয়াত বহি থাকে বা মিউজিচিয়ান বা অন্য মানুহ বেলেগ ৰাস্তা লয় মানে খুব এটা কণ্ট্ৰল এনভাইৰনমেণ্ট এটা আছিল যেতিয়া এই চেলিম বিশাল প্ৰীতম এইবিলাক চব আহিল উই ৱৰ্ক লাইক এ ফ্ৰেণ্ড চ' উই ডিডন্ট ফিল লাইক যে প্ৰীতম তেতিয়া মোৰ কাৰণে প্ৰীতম বা চেলিম ইজ নো বডি অৰ ইট ডিড নট মিন এনিথিং টু মি ইনে কি ডেট বহুত ডাঙৰ মানুহ বাট উই অল টুগেডাৰ উই আৰ ডুইং ইট বন্ধু আপোনালোক আগৰ পৰা একেলগে কাম কৰিছে বন্ধুৰ নিচিনাকৈ আমি কাম কৰিছোঁ সেইকাৰণে মিউজিকটো কৰোঁতে ধৰা এনেকুৱা নহয় যে কোনে মোক বাধা দিয়ে যে এইটো নবজাবি এইটো নকৰিবি এইটো কৰ এইটো কৰি আছোঁ ভাল লাগিছে ঠিক আছে চবেই মিলি জুলি বস্তু কৰি আমি তেনেকৈ এটা এনভাইৰনমেণ্ট এটা কৰি তাৰপিছত সেই আৰু সেইটো এতিয়া কণ্টিনিউ হৈ আছে আৰু এইটো এটা গল্ডেন পিৰিয়ড আপোনালোকৰ হয় তাৰপিছত তেতিয়া প্ৰীতম আহিল প্ৰীতমৰ পিছত বিশাল শেখৰ ইমান ভাল ভাল মিউজিক আৰম্ভ হ'ল চবতে আছোঁ চেলিম চুলেমৰ যিমান ৰেকৰ্ডিং বেকগ্ৰাউণ্ড স্ক'ৰ আৰু লগে লগে মোৰ নিজৰো ইণ্ডিপেণ্ডেণ্ট কামবিলাক চলি থাকে কোক ষ্টুডিঅ'ৰ বহুত ৰিচেণ্ট তাৰপিছত বিভিন্ন ধৰণৰ কাম বাট ইণ্ডাষ্ট্ৰী শচীন জিগাৰত তাৰপিছত
বহুত আহিল, বহুত কিছুমান নামো এতিয়া মোৰ মনত পৰা নাই। তাৰপিছত লাকিৰ অন্য এলবামো কৰিলোঁ, তাৰপিছত আতিফ আসলামৰ এলবাম কৰিলোঁ, নুৰি বুলি তাৰ যিটো ফাৰ্ষ্ট এলবাম, সেই তাৰ যিকেইটা মেইন গানকেইটা মই কৰা, কিন্তু সেইটো কোনেও নাজানে, মই নাজানো। নুৰি, তাৰপিছত তুম কিয়া ইছ গলি সে যা ৰে নে কিবা এটা গানত আছিল, সেইবিলাক অজস্ৰ পপুলাৰ, কিন্তু মই নিজে গম পোৱা নাছিলোঁ যে ইমান পপুলাৰ। বহুত পিছত আগতে এবাৰ কাৰোবাক পাওঁতে মোক কৈছিল যে এই গানা ইতনা হিট হে, আগাৰ আপুনি যদি ইণ্ডিয়ান নহয় বেলেগ দেশত থাকিলে ন ইউড হেভ বিন লাইক এ মিলিয়ন। আচ্ছা ঠিক আছে, জবি সেয়াই আৰু বিভিন্ন ধৰণৰ তেনেকৈ সেইটো কৰি এতিয়াও তেনেকেই চলি আছে আৰু চলি থাকিব। আপুনি আমাৰ প্ৰাৰ্থনা আছে। লাকিলি ধৰা মই কৰা বহুতে নাজানে, ধৰা এতিয়া ডাঙৰ প্ৰব্লেম হয় কি, তুমি যদি এজ এ গিটাৰ প্লেয়াৰ তুমি বেছ বজোৱা, ইণ্ডাষ্ট্ৰিত কি হয়, তুমি বেছ বজোৱা, তুমি যদি অন্য কামো কৰা তুমি সবাই প্ৰথমতে বেছ বুলিয়ে ভাবিব, বেছ প্লেয়াৰ বুলিয়ে ক'ব, বেছ প্লেয়াৰ বুলি কয়। মই এতিয়া কালিয়ান গিটাৰ প্লেয়াৰ বুলিয়ে ক'ব, কিন্তু মই যে ইমান প্ৰডাকশ্যন কৰি থাকোঁ, ইমানবিলাক প্ৰডিউচ কৰি আছোঁ, বহুতেই নাজানে। ফৰ এক্সাম্পল তুমিতো গম পোৱা নাছিলা, ধৰা এক পলকা জিনা মই প্ৰডিউচ কৰা, বা কৈ মিল গয়া মই কৰা, ৰাকেশ ৰোশনৰ নেক্সট ফিল্ম কাইটত মই কাম কৰিছিলোঁ, তাৰপিছত আতিফ আসলামৰ এইকেইটা গান আছিল, জিনা মই কৰা, তাৰপিছত শ্ব'ৰ ইন দ্য চিটি মই কৰা, বহুত। তাৰপিছত আৰু কি আছিল, ৰিচেণ্ট ধৰা এতিয়া বেখায়ালি মই কৰা, তোমাৰ কবিৰ সিং, এইটো সেইদিনাখন মোক কোনোবাই ক'লে যে 450 মিলিয়ন নে কিমান ইয়া, সঁচাকে ভাবাই নাছিল। কিন্তু মই ঘৰত মালাইদেউৰ ঘৰত বহি কৰা, সেয়া এইটো কৰি আছোঁ আৰু এতিয়া কৰি থাকিব লাগিব। আৰু মই আচলতে আজি নোটবুকত কিছুমান কথা লিখি যাম, কাৰণ মই নিজে লজ্জিত, কাৰণ এজন প্ৰসিদ্ধ, আমি যাক আইডলাইজ কৰোঁ, তেওঁ আহিছে শিকিবলৈ, আৰু আমি কেনেকৈ আহিছোঁ, কাম বিচাৰি আহোঁ মুম্বাইলৈ, আৰু তেওঁ কি কৈছে, মোৰ কাম গৈ মানুহৰ ওচৰত পৰক, আৰু আমি কি কৰোঁ, সঁচাকৈ ক'বলৈ বেয়া নাই লগা, আমি মানুহৰ ওচৰলৈ যাওঁ। সেইকাৰণে তেওঁ কল্যাণ বৰুৱা হৈছে, নিজস্ব আইডেণ্টিটি, আৰু গানখিনি সেইখিনি হৈছে। মই যিখিনি নোটবুকত লিখি যাম বুলি ভাবিছোঁ সেইখিনি মই কৈ গৈছোঁ, প্ৰতিজন ল'ৰা ছোৱালীয়ে এই কথাটো মন কৰিব। সেইকাৰণে মিউজিচিয়ান কাককৈ জাৰ্ণি অফ এ মিউজিচিয়ান, জাৰ্ণি অফ এ মিউজিচিয়ান আচলতে এইটোহে। আৰু ইয়াৰ পাছত কল্যাণদা, আমি আপোনাৰ গোটেই এই কথাখিনিতো গম পাইছোঁ, আপোনাৰ মানে লাইভ ফিল্ডটো, লাইভৰ কামখিনি কৰি বেছি ভাল লাগেনে নাই প্ৰডাকশ্যনত? আপুনি মই একচুৱেলি মেবি দুইটাই কৰি ভাল পাওঁ, প্ৰডাকশ্যনো কৰি ভাল পাওঁ, লাইভো কৰি ভাল পাওঁ। মেবি লাইভ আৰু 10% মই বেছি দিব পাৰোঁ, ধৰা 60% আই লাইক ডুইং লাইভ, 40% ষ্টুডিঅ'। কাৰণ লাইভত এইটো বস্তু কি, মই ইনষ্টেণ্ট মানুহৰ পৰা ৰিয়েকশ্যনটো মই দেখা পাওঁ, এই গানটো মানে ভাল পাইছে নে বেয়া পাইছে। আৰু এজ এ মিউজিচিয়ান, এজ এ গিটাৰ প্লেয়াৰ, মই যদি অডিয়েঞ্চৰ আগত, মানুহৰ আগত নবজাওঁ, ঘৰত বজাই থাকোঁ, তেতিয়া মানুহে যদি মোক নেদেখে মই বজোৱাটো, ইটছ লাইক আই থিংক গোটেই ফৰ্মটো কমপ্লিট নহয়। এজ এ মিউজিচিয়ান ইউ হেভ টু বি গুড, ইউ হেভ টু বি ৱেল প্ৰেক্টিচ, ৰিহাৰ্চ, অলছ' তুমি মানুহৰ আগত বজাব লাগিব। তেতিয়া তুমি অডিয়েঞ্চৰ পৰা এইটো আইদাৰ ইনস্পায়াৰ পাবা, কোনোবাই ধৰা তোমাক বেয়াও বুলি ক'ব পাৰে, গতিকে ইউ গেট এ ইনষ্টেণ্ট ৰিয়েকশ্যন, শুধৰাবলৈ সুবিধা পাওঁ, ইনষ্টেণ্ট। আৰু দেট এনাৰ্জি অফ এ অডিয়েঞ্চ, মানুহে এখন শ্ব' চাই যিটো এটা অডিয়েঞ্চৰ যিটো মানে ছেটিছফেকশ্যন তুমি দেখা পোৱা, সেই দেখা পোৱা ইজ ভেৰি ইনস্পায়াৰিং আই থিংক, আৰু দেন অলছ' ইউ কেন এক্সপেৰিমেণ্ট উইথ চাউণ্ডছ এণ্ড বহুত কথা। এট দ্য ছেইম টাইম ষ্টুডিঅ' প্ৰডাকশ্যনত কি হয়, ষ্টুডিঅ' প্ৰডাকশ্যনত you learn so much of thing about technique, production to studio recording is something that you may it's like a painting, সৰু ক'ৰবাত আঁকিছা, কৰি এটা ডাঙৰ এখন লাষ্টত পেইণ্টিং এখন হ'ল। So you as a producer you have to be, তুমি দেখা পাব লাগিব যে this is what I am going to get। প্ৰথমতে ধৰা ব্ৰাছবিলাক ব্ৰাছবিলাক বেকা তেৰা হ'ব পাৰে বা ভাল নহ'ব পাৰে, বাট কিন্তু লাষ্টত তুমি জানা যে এখন গৈ এনেকুৱা হ'ব, সেইটো এটা ভিউ এটা লাগে। আৰু ফৰ দেট এডুকেশ্যনৰ কথা কওঁতে মোৰ এটা আই জাষ্ট ৱান্ট টু মেনশ্যন দিছ, এডুকেশ্যনটো, শিক্ষাটো
এটা ডাঙৰ বস্তু মানুহে এতিয়া মই ভাবোঁ যে when you go to school college it's like living in a mini society ছ'চাইটিত আমি কেনেকৈ থাকিব লাগে সেইটো আমি এখন স্কুলৰ পৰা সৰু ধৰণে তাৰপিছত কলেজ বা ইউনিভাৰ্চিটিত ডাঙৰ ধৰণে এটা আমি পাওঁ যে কাৰ লগত কেনেকৈ বিহেভ কৰিব লাগে ডেট ইজ লিটল মডেল ফৰ হাউ টু লিভ ইন এ ছ'চাইটি ইউ ন' ইট টিচাৰ্ছ ইউ লাইক ডিচিপ্লিন আৰু মিউজিক দ্বাৰা এতিয়া মোৰ দেউতাও মিউজিচিয়ান নাছিল গতিকে মোৰ এনেকুৱা নহয় যে আমাৰ ফেমিলিৰ দ্বাৰা মই আমুক ঘৰানাৰ পৰা অহা নাই বা তামুক ঘৰানাৰ পৰা অহা নাই চ' মই যদি মিউজিক কৰিছোঁ মই মিউজিক কৰিছোঁ অনলি বিকজ আই লাইক মিউজিক মই ভাল পাওঁ আপুনি ভাল পায় মই ভাবোঁ যদি শিক্ষাটো যদি থাকে ধৰা শিক্ষা মানে মই এনেকুৱা কোৱা নাই যে সাংঘাতিক কিবা এটা ডিগ্ৰী থাকিব লাগিব বা জেনেৰেল শিক্ষা থাকিলে কি হয় তোমাৰ আউটলুকটো অলপ বেলেগ হৈ যায় তুমি ভাবিবা চব কথা বেলেগ ধৰণে ভাবিবা অলপমান যে এনেকুৱা নহয় যে মই যদি কাৰোবাৰ লগত বজাইছোঁ আই এম অনলি টকিং এবাউট মিউজিক মই অন্য বিষয়েও কথা পাতিছোঁ সেই কথাটোত মই ভাগ ল'ব পাৰোঁনে মই ধৰা এতিয়া আমি এয়াৰপৰ্টত বহোঁ বা ক'ৰবাত ফ্লাইট কৰিব যাওঁ বা লাউঞ্জত বহোঁ ৰেষ্টুৰেণ্টত বহোঁ আমি এনেকুৱা নহয় যে উই আৰ টকিং এবাউট মিউজিক এই স্কেলৰ কথা হৈ আছে উই আৰ টকিং এবাউট লাইফ আমি জীৱনৰ কথা খানাৰ কথা কোনখন দেশত কি হয় কেনেকুৱা হয় সেইটো মোক এই শিক্ষা এডুকেশ্যন বা নলেজ এই বস্তুটোৱে মোক দিছে যে মই মানুহজনৰ লগত ধৰা কথা পাতিব পাৰোঁ মই ক'ব পাৰোঁ এনেকুৱা এইটো বিষয়ে যিকোনো এটা বিষয়ে মই চৰ্চা কৰিব বা মানে কি কয় পাৰ্টিচিপেট কৰিব পৰা মোৰ এই নলেজটো আছে আৰু সেইটোৱে ধৰা নট জাষ্ট এজ এ মিউজিচিয়ান ধৰা সেইটোৱে মানুহে মানুহৰ লগত আৰু ওচৰ চপাই দিয়ে তুমি যদি মানুহ এজনৰ কথা পাতিছা সেই মানুহজনে এটা ছাবজেক্ট কথা পাতিছে কিবা এটা কয় মই যদি সেইটো ইণ্টাৰেষ্টিং কিবা কথা পাতিব পাৰোঁ হি ইজ মোৰ ইণ্টাৰেষ্টেড টুৱাৰ্ডছ মি ইউ ন' মিউজিকটো এনেকুৱা বস্তু তুমি এটা ইনষ্ট্ৰুমেণ্ট ল'লা গিটাৰখন ল'লা বজালা সেইটোতে শেষ নহয় মিউজিকটো সেই ইনষ্ট্ৰুমেণ্টটোৱে তুমি কিমান দিন বজাইছা কি লেচন দিছা সেইটোৱে তোমাক ৰিফ্লেক্ট নকৰে মিউজিকটোৱে ৰিফ্লেক্ট কৰে তুমি কি জানা জীৱনত কি শিকিলা ডেট ইজ দ্য মিউজিক ন' তুমি এতিয়া তোমাৰ লাইফত যিমানবিলাক এক্সপিৰিয়েঞ্চ হৈছে লাইফত যিমান সুখ দুখ যিমানবিলাক ঘটনা হৈছে ডেট ইজ এ ৰিফ্লেকশ্যন অফ হোৱাট ইউ প্লে যেনেকৈ এজন আৰ্টিষ্টে যেতিয়া ছবি আঁকে তেওঁতো বহুত কথা মনত ৰিয়েকশ্যন হৈ পেলাই ছবিখন আঁকে ফিল্ম মেকাৰ এখনে ফিল্ম বনায় ছ'চিয়েল কজৰ ওপৰত যিটো তেওঁ ডিষ্টাৰ্ব পাইছে বা মনত ভাবি আছে সেইটো কথা চিনেমাখনত বনায় মিউজিকটো আমাৰ কাৰণে আৰু মিউজিকটো ইজ দ্য বিগেষ্ট ফৰ্ম লাইক ডেট ৱে ইম'চনেলি তুমি ধৰা সেইটোৱে ধৰা বজাওঁতে তুমি জীৱনটো তোমাৰ আৰম্ভণিৰ পৰা শেষলৈকে বা এতিয়ালৈকে যিমানখিনি জীৱন আছে সেইখিনি বস্তু ওলাব লাগিব ফৰ মি সেইটো মিউজিক ধৰা মই ভাবিছিলোঁ বহুত কথা মই সুধিম কৈলান্দাৰ পৰা বহুত কথা মই সুধি পেলাই মই মানুহক জানিব পৰা কৰিম কিন্তু দৰকাৰেই নহ'ল মোৰ প্ৰশ্ন ৰৈ গ'ল মোৰ সুধিব লগা নহ'ল এই কথাখিনি সম্ভৱ নতুন মিউজিচিয়ানখিনিৰ কাৰণে এখন কিতাপ সকলোৱে এই কিতাপখন লগত ৰাখক এই কথাখিনি নিজৰ ধৰ্মগ্ৰন্থৰ দৰে ৰাখক নিজৰ কিতাপৰ দৰে ৰাখক এই কথাখিনিৰ দ্বাৰা আপোনাৰ ভালহে হ'ব ময়ে শিকিছোঁ আজি মোৰে কোনো আইডিয়া নাই মই গম পাইছোঁ যে নতুনকৈ ভাবিব লাগিব নতুনকৈ শিকিব লাগিব সঁচাকৈ এই মানুহজনে যিটো এচিভ কৰিছে তেওঁৱে যোগ্য গতিকে মোৰ প্ৰায় শেষ হৈ আহিছে এতিয়া মই খালি এটা কথা মই দেখি আহিছিলোঁ মই এই মানুহজন পলৰ পৰা আপোনালোকে গম পাইছে পল কোন আৰু সেই দুখজনক ঘটনাটো ঘটি গ'ল কে ছাৰ আজি আমাৰ মাজত নাই মই জানো কৈলান্দাই এনেকুৱা দোস্তি তেওঁলোকৰ নবজাওঁ বুলি গুচি আহে আকৌ আহি হেনো ঘৰত বহি থাকে কে ছাৰ সেই বন্ধুত্ব এটা এলবামৰ পাছত তেওঁলোকক দেখিছিলোঁ একদম সৰু সৰু ল'ৰা কৈলান্দাহঁত তেওঁলোকে সেই এলবামটোৰ তাৰপাছত এটা বেণ্ডত যেতিয়া মই সিদিনাখনো কৈছোঁ এটা বেণ্ডত যেতিয়া কোনোবা এজন ছিংগাৰে এটা গান সৌভাগ্যক্ৰমে তেওঁ হিট হয় লাহে লাহে বেণ্ডৰ মিউজিচিয়ানখিনি কমি গৈ থাকে নতুন মিউজিচিয়ানে ঠাই পায় কে ছাৰৰ বেণ্ডটোত সেইটো দেখা নাপালে সিদিনাখনলৈকে কৈলান্দা জেডি ছাৰ ৰিংকু ৰাজপুত সেই বেণ্ডটোৱেই থাকিল মই তেখেতকো চেলুট দিছোঁ আৰু এই বেণ্ডটোকো চেলুট দিছোঁ মোৰ দুজন বন্ধু বেছ বজাব আহিছিল জেডি ছাৰৰ ৰিপ্লেচমেণ্ট তেওঁৰ চাব কৰিব আহিছিল সিহঁতে গৈ পেলাই মোক কৈছিল যে এই বেণ্ডটোত যোনে কাম কৰে ন ইণ্ডিয়াৰ সবাতোতকৈ সৌভাগ্যশালী মিউজিচিয়ান কেইজন তেওঁলোকে গতিকে আজি
এইখিনি সুযোগতে কৈলানদাক সেই গোটেই অভিজ্ঞতাটো সুধিব খুজিছোঁ। আপুনি তেনেদৰে কে ছাৰৰ লগত আৰম্ভ কৰিলে আৰু ছাৰে তেনেদৰে বিদায় ল'লে। আমাৰ মৰমৰ কৈলানদাই এই কথাখিনিৰ মাজত কি ভাবি আছে আৰু কৈলানদাই আমাক কি ক'ব আৰু মনেৰে কি ভাবি আছে, ইয়াৰ পাছত কি, কে ছাৰ কি, গোটেই কথাখিনি বেণ্ড কি, কৈলানদাৰ মুখেৰে মই সুধিবলৈ চেষ্টা কৰিছোঁ। কৈলানদাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া যিটো ঘটনা ঘটি গ'ল, আমি সি তেনেকৈ গুচি গ'ল, এতিয়া মোৰ কাৰণে এইটো এতিয়াও মানে বিশ্বাস, মোৰ এতিয়াও বিশ্বাস মানে সিদিনাখনৰ পৰা ৰাতিপুৱা কেতিয়াবা উঠি ভাবোঁ যে নাই এইটো মিছা, আকৌ আবেলি লাগে নাই এইটো সঁচা, মানে এতিয়াও বিশ্বাস অবিশ্বাসৰ মাজতে আছোঁ। আৰু ধৰা এজন ফেমিলি মানুহ নাইকিয়া হ'লে মই মোৰ ব্ৰাদাৰ যদি মোৰ ভাই আছিল, সি মোৰ মানে চবতছে ক্ল'জেষ্ট ফ্ৰেণ্ড বুলি মই ক'ব পাৰোঁ। আমি একেলগে আৰম্ভ কৰিছিলোঁ। সিও যেতিয়া দিল্লীৰ পৰা আহিছিল, ময়ো গুৱাহাটীৰ পৰা আহোঁ, তেতিয়া আমি ষ্টুডিঅ'ৰ বাহিৰত দুটা বহি থাকোঁ। সিও নতুন, ময়ো নতুন। আৰু নতুন মানুহ জানাই কয় যে আপলোক থোৰা বেঠো বাদ মে কৰতে হে। আমি 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা আমি বহি কথা পাতি থাকোঁ, লাইফৰ কথা পাতোঁ, কি কৰোঁ কি নকৰোঁ। ভাবোঁ যে চল নিকলতে যাওঁ, ইয়াত বাদ দে, নকৰোঁ, কিমান দেৰি ৰখি থাকিম। সেইটো সময়তে ধৰা মাতে চলো আজাও তুমি। সি গান গাব মাইকৰ সন্মুখত যায়, মই গিটাৰ বজাবৰ কাৰণে মই লাকিলি কণ্ট্ৰল ৰুমত বহিব পাৰোঁ। চন্দ্ৰন আমি একেলগে বহুত তেনেকৈ ৰেকৰ্ড কৰিলোঁ, বহুত এডভাৰটাইজমেণ্ট কৰিলোঁ। তাৰপিছত তেতিয়া সি এলবামটো ৰেকৰ্ডিং আৰম্ভ কৰিলে 97ত, আৰু তেতিয়া আমি আৰম্ভ কৰিলে এলবামৰ কাম। তাৰপিছত তাৰে নীলা ব্লু কালাৰ মাৰুতি আৰু মোৰ বগা মাৰুতি সি লৈ আহে। আমি পপুলেশ্যন ষ্টুডিঅ'ত বহোঁ আৰু দিনে এটা গান ৰেকৰ্ড কৰোঁ বা 2টা গান কৰোঁ, তাৰপিছত আকৌ 3 মাহৰ পিছত আকৌ 2টা কৰোঁ, তেনেকৈ কৰি আমি এলবামটো শেষ কৰিলোঁ। তাৰপিছত এলবামটো শেষ কৰাৰ পিছত তেতিয়া ছনী মিউজিকৰ চববিলাক আমাৰ বন্ধু, মোৰ ফ্ৰেণ্ড, তাৰপিছত মোক ক'লে যে তই এটা বেণ্ড এটা ফৰ্ম কৰ, আমি লাইভ মিট কৰিব লাগে, প্ৰমোশ্যন কৰিব লাগে। সেইটো সময়ত তোমাৰ 98ত যিবিলাক মানুহে ধৰা অকণমান ৱেষ্টাৰ্ণ টাইপৰ মিউজিক বজাইছিল, সেইবিলাক মানুহে কেতিয়াও ষ্টেজত হিন্দী গান বজাবৰ কাৰণে খুবতে ইচ্ছা নকৰিছিল। পাৰিছিল যে যদি মই ষ্টেজত হিন্দী গান বজাওঁ মোৰ বন্ধুবিলাকে মোক হাঁহিব, কিন্তু মই নাম নকওঁ। ধৰা তেনেকৈ বহুত এষ্টাব্লিছ মিউজিক আছিল যে নাই আই প্লে jazz, I play rock, I don't want to play Hindi songs on stage. তেতিয়া কিন্তু সেই এলবামটো তাৰ এনেকুৱা এটা কেকেৰ এলবামটো পালে, এনেকুৱা এটা এলবাম, আমি যদিও ভাষাটো হিন্দী আছিল, আমি বজাইছিলোঁ ইংৰাজী গান হিচাপে, ইণ্টাৰনেশ্যনেল মিউজিক, ইংলিছ হিচাপে ভাবিছিলোঁ, মানে এটা ৱেষ্টাৰ্ণ এলবাম বুলি বা ইংলিছ এলবাম বুলি ভাবিছিলোঁ। তেতিয়া মইতো আছোঁৱে, ৰিংকুটো আছে, ৰিংকুত আছে ড্ৰামাৰ নাই, বেছ প্লেয়াৰ নাই। তাৰপিছত ৰেকৰ্ড প্ৰডিউচাৰ আমাৰ ANR এজন আছিল, ফ্ৰেণ্ড এজন ভাৰ্চোৱাতে, মোক ক'লে যে তই চানডে সিহঁতক মোৰ ঘৰলৈ লৈ আহ, JD আৰু টিটু, আমাৰ টিটু তেতিয়া ড্ৰামাৰ আছিল। সিহঁতক ক'লোঁ যে সিহঁতেও মানে ভাবিছে যে আৰে হিন্দী গান কেনেকৈ বজাব পাৰিম জানো আমি যেতিয়া হিন্দী গান বুলি ভাবিলে মনত সেই পুৰণা হিন্দী গানবিলাক আহে, ভাবোঁ যে हम लोग नहीं कर सकते। মই সিহঁতক ক'লোঁ এটা তহঁতি আহি গানটো খালি শুন, বজাব নালাগে, শুন। তাৰপিছত সিহঁতক চানডে মাতিলোঁ লাঞ্চত মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ। তাৰপিছত এলবামটো বজালোঁ। প্ৰথমতে বিয়াৰ চিয়াৰ খুৱাই অকণমান ড্ৰিংক চিংক খুৱাই পেলাই ফূৰ্তি কৰি লাইট কৰি, তাৰপিছত আৰু গানটো সি বজালে মিক্স হৈ। সিহঁতে গানকেইটা সুধি পগলাই গৈছে, আৰে ইটছ লাইক ইংলিছ ছং অনলি। আছে ইয়া দেটছ হোৱাট আই এম ছেইং, কৈ আছোঁ এইকেইটা ইংৰাজী গান, হিন্দী লেংগুৱেজ ওলাবি যা। তেতিয়া JD আৰু টিটু ইন হ'ল, বয়ামটো ফৰ্ম হ'ল। তেতিয়া 4টা গানেদি আমি কেকেৰ শ্ব' আৰম্ভ কৰিলোঁ। কলিকতাত, আহমেদাবাদ, হায়দৰাবাদ, বিভিন্ন জেগাত 4টাই গান। চেনেল V তেতিয়া ৰোড শ্ব' খুব হৈছিল, চেনেল V ৰোড শ্ব' হৈছিল। আমি 4টা গানেই, আৰু একো গানেই নাই, খুব বেছি 6টা, কেতিয়াবা জোৰ জবৰদস্তি কৰি কৰোঁ। তাৰপিছত কৰি বাট ষ্টিল ভাল ইংৰাজী গানৰ টাইপত, তথাপি মানুহে ইমান ভাল পায়, ইমান হেৰি কৰে। ভাবোঁ যে
কি ভাল পাইছোঁ ধৰিব নোৱাৰোঁ। আৰু 4টা মিউজিচিয়ান আমি 4টাই, আৰু সেই 4টা তাৰপিছত লাহে লাহে তেনেকৈ কৰি তাৰপিছত কি তৰপ তৰপ গানটো ৰেকৰ্ড হ'ল, সেইটো হৰ্ণবোলাল তৰপ তৰপ গান চিনেমাৰ গানটো। তৰপ তৰপ গানটো অভাৰনাইট ইমান ছাকচেছফুল হৈ গ'ল, দেন হি বিকেম এ ষ্টাৰ অভাৰনাইট। হয়, সি মানে এটা বেলেগ এটা লেভেলত গুচি গ'ল। কিন্তু সি যদিও গুচি গ'ল, কিন্তু সি ভিতৰে মানুহটো সেয়ে হৈ থাকিল। যদি তুমি যদি ক'ব খোজা যে মানুহে মানে ডাউন টু আৰ্থ কি বস্তু বা মানৱীয়তা বুলি যিটো কয় হিউমেনিটি, বা মানুহ কেনেকৈ হাম্বল হৈ থাকিব লাগে, দেট ৱাজ দ্য অনলি পাৰ্চন দেট আই হেভ এভাৰ চিন, এণ্ড আই হেভ অলৱেজ মানে ৰেচপেক্ট হিম ফৰ হোৱাট হি ইজ। যদিও ইমান ডাঙৰ এজন ষ্টাৰ হ'ল, মানুহে ইমান ভাল পায়, কিন্তু সি সেই যিজন আছিল 96 or 98 কে এলবাম কৰিব সময়ত যেনেকৈ আহে, সি তেনেকৈও থাকি গ'ল। কেতিয়াও সি তাৰ মনত এনেকুৱা নাভাবিল যে মই ডাঙৰ আৰ্টিষ্ট হ'লোঁ, মই ডাঙৰ কিবা এটা হ'লোঁ, আৰু সি আমাক কেতিয়াও নেৰে, আমিও কেতিয়াও নেৰিলোঁ তাক। বিকজ প্ৰথমতে আমাৰ ফ্ৰেণ্ডশ্বিপটো প্ৰথমতে ডাঙৰ বস্তু, ফ্ৰেণ্ডশ্বিপটো ডাঙৰ বস্তু। মই যদি তোমাক এজ এ ফ্ৰেণ্ড হিচাপে বুজি পাওঁ, আমি যদি 4টাই বা 5টা এইটো সেইটো বুজি পাওঁ, তেতিয়া মিউজিক কৰিবও সহজ হয়। মই জানো যে মই এইটো কৰিলে তুমি ভাল পাবা, আৰু মই এইটো কৰিলে তুমি এনেকুৱা কৰিবা বুলি মই জানো, মই ৰিয়েকশ্যনটো গম পাওঁ, আৰু সেই কেমিষ্ট্ৰিটো খুব ডাঙৰকৈ আমাৰ হ'ল। এনিৱে চ' সেই বেণ্ডটো সেই যেতিয়াৰ পৰা 4টা মিউজিচিয়ান থাকিল, আমি মাজতে এবাৰ ট্ৰাই কৰিলোঁ, লেটছ ট্ৰাই চাম ওৱান মোৰ মিউজিচিয়ান, কিন্তু এখনেই শ্ব' কৰিলে নাই নুশুনিছে, উই ডোণ্ট ৱান্ট ইট, বিকজ 4টাই আমি যিটো কৰিব পাৰোঁ, আৰু এজ এ ছিংগাৰ আমাক নালাগে, বিকজ এই কেমিষ্ট্ৰিটো কেতিয়াও নাপাওঁ আকৌ। আৰু সেইকাৰণে তেনেকৈ থাকিল। আৰু সিও ইমান ৰাইজ কৰিলে এজ এ ষ্টাৰ, এজ এ এজ এ ভেৰি চেলিব্ৰিটি, বাট তাৰ মনত হি ষ্টিল বিকেম হিমছেল্ফ। এতিয়া ধৰা আমি অসমতো গৈছিলোঁ, বহুতবাৰ গৈছিলোঁ। অসমত মোৰ বাইদেউৰ ঘৰত গুৱাহাটীত, আমি গোটেই বেণ্ডটো ইনক্লুডিং কে ধৰা গুৱাহাটীৰ ঘৰ এটাত, আৰু যিটো চাইজৰ হয়, ঢালাই বিচনাত আমি এইকেইটা 4 দিন 5 দিন ঢালাই বিচনা। আৰু সি তেনেকৈ ভাল পায়। আমি লাইক হোটেল লাইক এটাই বাথৰুম চাবি লাইন যাব, মানে হোষ্টেল টাইপৰ আমি থাকোঁ, মানে সিমান মৰমটো সি আছিল। আৰু সি মানে এজ এ পাৰ্চন যিটো হাম্বলনেছ আছিল, হাম্বলনেছ মই আজিলৈকে কোনো মিউজিচিয়ানকে দেখা নাই। মই নিজে সদায় ভাবোঁ যে সেই হাম্বলনেছটো মই কেনেকৈ তাৰ পৰা ল'ব পাৰোঁ। সদায় মই তাক ভাবোঁ, এয়াৰপৰ্টত গ'লে বা কোনো দিনাখিনি তাৰ কেতিয়াও কোনো বস্তুতে তাৰ ইগ' নাই, কোনো বস্তুতে ষ্ট্ৰেছ নাই, মানুহক ষ্ট্ৰেছ নিদিয়ে, কোনো এটাতে আপত্তি নকৰে, কোনো এটা মানে তাৰ হেৰি নাই। তাৰ কথা আছিল যে এইটোৱে যে মোৰ নিজৰ কথা মই কিয় ক'ব লাগে, মোৰ কামেই মোৰ কথা ক'ব। সেইকাৰণে তুমি কেতিয়াও তাক দেখা নাপোৱা। ফিল্মফেয়াৰ এৱাৰ্ড পাইছে, কিন্তু ফিল্মফেয়াৰ এৱাৰ্ডক যাবলৈ লাজ পালে, এই নাজানো লোক কিয় চোচে, সেইটো কথা। মানে মই যে এইটো গান গাইছোঁ, কেতিয়াবা মই তাক কওঁ যে আজিকালি ছ'চিয়েল মিডিয়া আহিছিল, তক কিবা কিবি কৰ অকণমান দে, সি কৈছে নে কিয় what to do, I sang the song, people love it, let them enjoy the song. মই কিয় কাৰণে কওঁ, মই এতিয়া অন্য আৰ্টিষ্টক দেখোঁ যে এটা গান গালে আধা লাইন হিট হ'ল, আৰু ইমান খোপা মানে কেম্পেইন, ভাষণ বা অজস্ৰ ৰিলছ কৰিব, বা তাৰ লগত এছ'চিয়েটেড শ্ব'চা, দেন গৰ্ব, লাইক ইগ', বহুত বস্তু। কিন্তু এই মানুহটোৰ কোনো এটা ইগ' আজিলৈকে নহ'ল, আৰু সেই তেনেকৈ এতিয়া সেইদিনাখনৰ শ্ব'টো ধৰা যদিও ডিফিকাল্টি আছিল, গৰম আছিল, কিন্তু সি কমপ্লিটেড হিজ কমিটমেণ্ট। এচি সঁচাকৈ বন্ধ আছিল, এচি আছিল চবেই আছিল, কিন্তু 3,000 যদি কেপাচিটি যদি 6-7 মানুহ আহে, অভিয়াছলি গৰম হ'ব। আৰু কে শ্ব' যদি তুমি চাইছা, তুমি জানা যে একে জেগাতে ৰখি থাকি গান নাগায়, লাইভ চববিলাক আমি দৌৰি ফুৰো ইফালৰ পৰা সিফালে। তুমি আজি ইণ্ডিয়াত এনি প্লেচ গৰমৰ দিনত জুন জুলাই মাহত তাতে কলকাতা 3টা জাপ মাৰিলে তোমাৰ গাটো ঘামিব। গতিকে সেইটো কাকো মই দুখ দিব যোৱা নাই, সেইটো এটা চিটুৱেশ্যন এনেকুৱা আছিল। বাট কামিং বেক টু দ্য থিং কি যে
ইমান অজস্ৰ গান হিট হৈ গ'ল, ইমান কিন্তু দেখোন কোনো সি নেদেখালে। তো এনেকুৱা ধৰণৰ কৰে, সি তাৰ কোনো জীৱনত বেলেগ কোনো নিচা নাছিল। ফেমিলি, ল'ৰা ছোৱালী, কেতিয়াও মদ খাই নাপালে, কেতিয়াও চিগাৰেট খাই নাপালে। 9:30 10 বজাত সি শুই যায়, য়োগা কৰে, হেৰি কৰে। ইমান মানে কোনদিনাখন শ্ব' পিছত এনেকুৱা কেতিয়াও কোৱা নেদেখিলোঁ যে তই এইটো কিয় এনেকৈ বজালি বুলি নুসুধে। আৰে কোনোবা যদি গণ্ডগোল গ'লে হ'ব দে, ইটছ অ'কে, নেক্সট টাইম উইল কাৰেক্ট। কেতিয়াও নতুন মিউজিচিয়ান ধৰা আহিলেও, আজি প্ৰথমবাৰেই বজাইছে, সদায় আমি নতুন মিউজিচিয়ানটোক হেল্প কৰোঁ, কেও হেল্প কৰে। হিউ ছিংগল ডে কেতিয়াও মানে মুঠতে শ্ব' হেজ টু গ' অন, পাৰফৰ্মেঞ্চ হেজ গ' অন, চবকে একেলগে লৈয়ে সি আগবাঢ়ি যাব খুজিছিল। আৰু তেনেকৈ সি সদায় গ'ল, আমি লাষ্ট মমেণ্টলৈকে কেতিয়াও। কিন্তু মানুহে এতিয়া মানে মানে আমাৰ এইখন দেশৰ মানুহে এইটো জানাটো এইটোৱে খুব প্ৰয়োজন যে কেনেকৈ মানুহ হাম্বল হ'ব লাগে। অন্তৰখন যদি, আৰু যিবিলাক মানুহ হাম্বল হয়, যাৰ অন্তৰখনত ভাল, অন্তৰ ভাল হ'লে সেইটো তোমাৰ ভইচতো আহিব, বজালেও তুমি গম পাবা। দিল্লীৰ মিউজিচিয়ান যে গোৱাত লগ পাইছিল, তেনেকুৱা। আৰু কেতিয়াও মানুহক নপঢ়ে, কেতিয়াও মানুহক এনেকুৱা। মই বহুত আৰ্টিষ্টক দেখিছোঁ ফেমাছ হৈ যোৱাৰ পিছত তোমাক দেখিও নেদেখা পাওঁ যে এয়াৰপৰ্টত। এই বহুত বছৰ চিনাকিও আছে, কামো আছে, এনেকুৱা তোমাৰ চকুৱেদি এনেকৈ চাই গুচি যাব, তোমাৰ ভিতৰেদি চাই চি থ্ৰু ইউ, এনেকুৱা আছে, বহুত মানুহ আছে। কিন্তু সিয়ে যে এনেকুৱা মানুহ আছে, কেতিয়াও মানুহ নাপাৰে। তুমি যেনেকুৱা লেভেলে মানুহ হওক, কেতিয়াও এনেকুৱা নকয় যে কোনোবাই ফটো এখন ল'ব আহিছে, অট'গ্ৰাফ ল'ব আহিছে, কেতিয়াও সি নকয় কেতিয়াও। যিকোনো লেভেলৰ মানুহ, তোমাৰ অডিটৰিয়ামৰ ষ্টাফ হওক, বা চাউণ্ড ক্ৰু হওক, বা মিনিষ্টাৰ হওক, হি ইজ দ্য ছেইম উইথ এভৰিবডি। আৰু ধৰা বেক ষ্টেজতো এনেকুৱা কেতিয়াও নহ'ল যে আৰে দিছ ইজ কেজ ৰুম, দিছ ইজ বেণ্ডছ ৰুম। উই ইউজ টু হেভ বেক ষ্টেজ ওৱান ৰুম। বেণ্ড, আৰু যদি কেতিয়াবা বেলেগ ক'ৰবাত অৰ্গেনাইজাৰে ভাবে যে আৰ্টিষ্টে তাক বেলেগে দিব, সি অকণমান দেৰি এনেকৈ চাব সুধিব কেইটা ক'ত আছে, কৈছে নেক্সট ৰুমত আল ক'ত একে আহিব, চাহ খাম আমি। That is how we worked as a band. আমি নিজৰ কথাও পাতা নাই, আমি খালি পাতিলোঁ তই কি খালি আজি, আচ্ছা মই এইটো খালোঁ, আচ্ছা এইটো ভাল আছে, ৰাতি এইটো। We are just only talking as friends, we are talking as friends. তাৰপিছত শ্ব' আহিব, শ্ব'ত we have a different মানে environment, image. We giving his best, our best to him, he's giving his best to the audience. তাক যেনেকৈ ছাপোৰ্ট কৰিব লাগে, I'm supporting him, যেনেকৈ কৰিব লাগে, সেয়া। আৰু মানুহক চিনাকি পোৱাৰ কথাটো ধৰা সেইদিনাখন আছিল, গোৱাত আছিল শ্ব'। ইমান বছৰ আগতে কোনোবা এজন মিউজিচিয়ানে সেই গোৱা হোটেলখনত য'ত আমি য'ত আছিলোঁ, তেওঁ মিউজিচিয়ানজনে তেওঁ ক'লে, আমি ব্ৰেকফাষ্ট খাই থাকোঁতে আহি ক'লে যে মই বহুত পুৰণা ফ্ৰেণ্ড নহয়, মানে চিনি পাইছিলোঁ, সি আহিলে মোক চিনাকি কৰাই দিবি নেকি। সি চাগে মোক এতিয়া মনত নাপাৰিব, মনত নাই চাগে, তথাপি মই এবাৰ যদি লগ পালে ভাল পালোঁ। চ' মোক ফোন কৰিলে, তহঁতি ব্ৰেকফাষ্ট কৰি আছে নেকি? কৰি আছোঁ। চ' সি ক'লে ঠিক আছে আহি আছোঁ। অহাৰ লগে লগে যেতিয়া এইজনক মিউজিচিয়ানক ক'লোঁ যে কেছ কাম বুলি, সি লগে লগে চিনি পাইছে। 24-25 বছৰ মূৰত, আচ্ছা তো না লাইক সিটো এইজন মিউজিচিয়ানজন আচৰিত। I never thought you will remember me. I said, why? He said, মই কিয় নেপাৰিম? So he said, I never forgot your eyes. He said, সেইদিনাখনেই কৈছিল, I never forget a musician. মই অন্য মানুহ কেতিয়াবা পাহৰি যাব পাৰোঁ, আৰু মিউজিচিয়ান I never forget. আহি কৈছিল ব্ৰেকফাষ্ট খাই থাকোঁতে। বহুত আছিল, বহুত। আজি আমি ধৰা 98ৰ পৰা আমি একেলগে বেণ্ড ফৰ্ম কৰি বজাই আছোঁ, আজি 31 জুনলৈকে, মে'লৈকে, কিমান বছৰ। তাৰপিছতো আৰু এটা ইণ্টাৰেষ্টিং কথা, মই গুৱাহাটীত যেতিয়া নেটৱৰ্ক ইণ্ডিয়াত লিমিটেড কাম কৰিছিলোঁ, সিও নেটৱৰ্ক ইণ্ডিয়া লিমিটেড কাম কৰিছিল দিল্লীত। পিছতে আচ্ছা তইও কোম্পানীত চাকৰি কৰিছিলি? আচ্ছা ময়ো কৰিছিলোঁ। চ' ইজ টু বি লাইক
বহুত মোৰ পাৰ্চনেল লাইফত মোৰ বহুত জীৱনত বহুতখিনি হেল্প কৰিছে, বহুতখিনি হেল্প ইন দ্য চেন্স লাইক এজ এ ফ্ৰেণ্ড, জাষ্ট টু এডভাইজ মি, গাইড মি মোৰ বিপদৰ সময়ত। তাৰো কিবা সি কনফিউজন হ'লে মই সদায় কথা পাতোঁ, আমি কৰোঁ লেটছ ডু দিছ। সি ধৰা ক'ৰবাত যদি ৰেকৰ্ডিঙত যাবলৈকে থাকে, তুমি যাত কেইবছৰৰ আগতে মই আৰু সি নেইবাৰ আছিলোঁ, সি মই যদি একেলগে যদি ক'ৰবাত ৰেকৰ্ডিঙত যাব থাকে, সি সোধে তই গৈ আছ নেকি তালৈ, সি গম পায় ময়ো যাম সেইটো ৰেকৰ্ডিং, সিও যাব। এতিয়া চোৱা, সি ইমান এটা ডাঙৰ আৰ্টিষ্ট হৈ গ'ল, ইমান ডাঙৰ ছিংগাৰ হৈ গ'ল, তাৰ he became like financially very affluent also. তাৰপিছত গাড়ীও নথকা নহয়, বিভিন্ন ধৰণৰ গাড়ী আছে, সেই গাড়ী খুব চখ আছিল তাৰ, গাড়ী আৰু ঘড়ী আৰু ফেমিলি, তাৰ সেই চখে আছিল, অজস্ৰ গাড়ী আছে। সি তথাপি সি মোক আহি পেলাই কয় মোৰ গাড়ীখন লৈ যাব লাজ লাগে, কিয় কাৰণে মই ভাবিব যে আই এম শ্ব'য়িং অফ। I just want to be very humble. I don't want to show off. I'll come with you. মোৰ হণ্ডা চিটি যেতিয়া আছিল, হণ্ডা চিটিত বহি আমি দুটা যাওঁ। সেইদিনাখন আমি বিশেষ ফিল্মত ৰিচেণ্টলি এখন মিটিং আছিল, বিশেষ ফিল্মৰ চাৰাকটোৰ এখন মিটিং আছিল। তেতিয়া মই কৈছোঁ চলো উইল গো টুগেডাৰ, সি মোৰ লগত গৈছিল। তাৰ সেইটো মিটিঙত অন্য আৰ্টিষ্টো আহিছিল, কিন্তু অন্য আৰ্টিষ্টৰ লগত 4জন বডিগাৰ্ড, এছিষ্টেণ্ট 2জন, মানে আমি নিজে ভয় খাই গৈছোঁ কি হৈ গ'ল। সি ধৰা আজি 2 বছৰ আগতে ফেমাছ হোৱা আৰ্টিষ্ট, নাম নকওঁ। আমি চাইছোঁ দেই, কে অকলে আহিছে, ময়ো অকলে গৈছোঁ, কে মোৰ গাড়ীত গৈছে, মই গাড়ী পাৰ্কিং কৰিব পৰা নাই, সেইখিনি ওচৰত মই দূৰত ৰাখিছোঁ ফুটপাথত, দুয়োটা খোজকাঢ়ি পেলাই গ'লোঁ। গৈ পেলাই তাৰপিছত আকৌ যেতিয়া মিটিং চিটিং কৰি আমাৰ কিবা এটা হেৰি আছিল, মিটিঙৰ পিছত যে ওলাই আহিছোঁ, ইজন আৰ্টিষ্টৰ গাড়ী একেবাৰে ৰাস্তাত মানে এনেকৈ পাৰ কৰি থৈছে যে মানুহে দেখিবই লাগিব। 4টা বডিগাৰ্ড, 2টা ছেক্ৰেটাৰী, গোটেই মানে যে গম পাইছিলোঁ দ্য হোল শ্ব'বিজ অফ বলিউড। আমি লাহেকৈ কিনাৰেদি পাৰ হৈ সিও দুটাই মানে ফুটপাথত খোজকাঢ়ি কথা পাতি গৈ মোৰ গাড়ীত উঠি আকৌ আহিছে, তাক ঘৰত সোমালোঁ। that is the person. কেতিয়াও এয়াৰপৰ্টৰ পৰা ওলাই কেতিয়াও নকয় যে আৰে এইখন গাড়ী কিয় আহিলে, গাড়ী আচ্ছা চলো জানে, কোনোদিনাখন গাড়ীৰ কাৰণে হেৰিৰ কাৰণে কেতিয়াও নহয়। তুমি এতিয়া আমি কেতিয়াবা বি টাউন বেকো যাওঁ, সৰু জেগাত য'ত হোটেল নাথাকে, সি তথাপি সি কমফৰ্টেবল থাকে চলে। আমি অন্য আৰ্টিষ্টক দেখিছোঁ, তাৰ পৰা ধৰা 2 ঘণ্টা ট্ৰেভেল কৰিলে ডাঙৰ চিটিত তোমাৰ ডাঙৰ হোটেল আছে, তাৰ পৰা অহা যোৱা কৰিব, কিন্তু কেকেটাৰে ইतना दूर जाने का क्या मतलब है? Why? एक रात को सोएंगे ना इधर, चलो। I mean তাৰ কথা ক'লে ধৰা যিমানখিনি শিকিবলগীয়া কথা আছিল, about humanity, humbleness, being simple, being down to earth, সেইখিনি কথা তুমি 1 ঘণ্টাতে কৰি শেষ নহয়। তাৰপিছত ধৰা 26-30 বছৰৰ তাৰ মোৰ লগত যিটো এক্সপিৰিয়েঞ্চ, মই একেদিনাখনে কেনেকৈ ক'ব পাৰিম, মানে প্ৰতিদিনাখনে মোৰ নতুন নতুন কথা মনত পৰে, ভাবোঁ যে আমি এনেকৈ কৰিছিলোঁ, আকৌ মানে শেষ নহ'ব। তাকে মই কৃতজ্ঞ আৰু কল্যাণ দাই এই কথাখিনি মোৰ আগত শ্বেয়াৰ কৰিলে, আৰু কথা শেষ হৈ আহিল। আৰু মই এই গোটেই মোৰ এই কথা পতাৰ লিজেণ্ডসকলৰ লগত এইটো মই আচলতে জাৰ্ণি অফ এ মিউজিচিয়ান টক বুলি ৰাখিছিলোঁ। কল্যাণ দাৰ ওচৰত প্ৰথম বহি সেই কথাটো ক'বলৈ পাহৰি গ'লোঁ, এইখিনিতে কৈছোঁ যে জাৰ্ণি অফ এ মিউজিচিয়ান টকৰ আজি মই আমাৰ কল্যাণ দাৰ ওচৰৰ পৰাই শুভাৰম্ভ কৰিলোঁ, আৰু আশা কৰিছোঁ আপুনি এনেকৈ কৰি যাওক কল্যাণ দা। আপুনি তাকেতো কৰি যাওক। ধৰা এইটো সময়ত মোৰ এনেকুৱা মানে মেণ্টেল যিটো ষ্টেট, সেইটো ধৰা মই ভাবোঁ যে কি কৰিম, কেনেকৈ মই আকৌ মই এতিয়া ধৰা মই বহি আছোঁ মিউজিক ৰুমত, মই কিন্তু বজোৱা নাই, সেইদিনাখন মই বজাবই পৰা, গীটাৰখনেই হাতত লোৱা নাই, পৰি আছোঁ যেনেকৈ লাগি থাকে, কিন্তু মই ভাবিছোঁ, কিন্তু আকৌ কেতিয়াবা ভাবোঁ যে সি থাকিলেহেঁতেন সি কি ক'লে যে ইটছ অ'কে, মুভ অন, जो हो गया। মোৰো ভাষা হেৰাইছে। মই ভাবিছিলোঁ কল্যাণ দাক আজি এইটো প্ৰথম চাগে এনেকুৱা ইণ্টাৰভিউ হ'ব য'ত কল্যাণ বৰুৱাক বজাবলৈ ক'ব পৰা নাযাব, আৰু
কৈলান দাই বজাব এটা সময় ডেফিনেটলি এইটো নালাগে এইটো সাংঘাতিক এটা স্পেচিয়েল ইণ্টাৰভিউ হৈ ৰ'ব চাগে ইতিহাসত যে কৈলান দাই গীটাৰ নবজালে আৰু ময়ো বজাবলৈ ক'বলৈ মোৰ সাহ নহ'ল। আজি ধৰা ইনচিডেণ্টলি তুমি প্ৰথমবাৰ এতিয়া সেইদিনাখন কি ঢুকোৱাৰ পৰা সেই ঘটনাটো হোৱাৰ পৰা কলিকতাৰ পৰা আৰম্ভ কৰি অজস্ৰ মানে মোক ফোন কৰিছে, অজস্ৰ নিউজ চেনেলে, কিন্তু তোমাক মই তুমিয়ে প্ৰথম যি মোক এইটো কথা সুধিলা মই তাৰ কথা পাতিছোঁ। আৰু মই কৃতজ্ঞ কৈলান দা, আৰু এইটো মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ হ'ল কৈলান দা। মই এটা কথা সুধিম কালি, আপুনি লাইভ বজাবতো, লাইভ কৰিব? চাওঁ কি হয়, এতিয়া একো ঠিক কৰা নাই। আমি আপোনাক তেনেকেই দেখিব লাগিব আমাৰ ডেফিনেটলি। এতিয়া মই জানো যে মানুহৰ সেইদিনাখন যেতিয়া তাক জ্বলোৱাৰ পিছত যেতিয়া আমি ভাৰ্চোৱা তোমাৰ ক্ৰিমেটৰিয়াম এৰিছোঁ, কেৰ ঘৈণীয়েক জ্যোতিয়ে মোক এটা কথা ক'লে, তেতিয়া মোক ক'লে যে তই কিয় কান্দিছ? ঘৈণীয়েকে মোক কৈছে কিয় কান্দিছ? মই কৈছোঁ মই কান্দা নাই, নিজে ওলাই আহিছে, মই একো ক'ব পৰা নাই। ঠিক আছে, সেইটো সময়ত দুখ লাগিছিল। তেতিয়া মোক কৈছে যে সি থাকিলেহেঁতেন, সিটো ক'লেহেঁতেন যে this life is over, that means he's on a different journey, নতুন জাৰ্ণি এটাত আৰম্ভ কৰিছোঁ। আমি তেনেকৈ ভাবোঁ, সেইটো মনৰ পৰা অলপমান আমি তবে ঠিক আছে। কাৰণ কেৰ মাক ঢুকাওঁতেও মই আছিলোঁ, তাৰ দেউতাক ঢুকাওঁতেও মই গৈছিলোঁ, লগত আছোঁ। মাক ঢুকাওঁতেও সি হাঁহিয়ে কে গৈছে, she lived a happy life, she's gone. আমিতো we cannot, যদি আমি এতিয়া কান্দি থাকোঁ বা দুখ কৰি থাকোঁ, আমাৰতো জীৱনটো we have to, that's what she will also tell somebody. মই যদি আজি অহাকালি মোৰ কিবা এটা হয়, ময়ো ভাবিম যে মই ক'লোঁ তহঁতি কিয় দুখ কৰি, তহঁতি ডু ইট ন। চ' হি অলছ' ডিড ইট লাইক দেট, মাক ঢুকোৱাৰ সময়ত, দেউতাক ঢুকোৱাৰ সময়ত। চ' তেতিয়া জ্যোতি লাইক মোক সেইটোৱে মনত কৰিলে, সি তেনেকৈ ক'লেহেঁতেন। আমিও ভাবোঁ যে হি ইজ নাও অন এ ডিফাৰেণ্ট জাৰ্ণি, চ' উই শুড বি লাইক ঠিক আছে, দুখটোতো হ'বই, বাট এইটো নহয় যে কি জীৱনটো ৰৈ যাব। কিন্তু এতিয়া ধৰা তাৰ পৰা মই সেইটো ধৰা সময় লাগিব আপোনাক, সেইটো বস্তু মই যদিও সেই লজিকটো মই বুজি পাইছোঁ, সেইটো মই বিশ্বাস কৰোঁ যে য়েছ, কিন্তু মানি ল'ব আৰু প্ৰেক্টিকেল কৰিব কাৰণে অকণমান কেতিয়াও থাকে। আমি আশা কৰিছোঁ কৈলান দাই সোনকালে মানি লওক। আৰু কি ক'ম, কৰিবতো লাগিবই। ভাষা হেৰাল, মোৰ ভাষা হেৰাল। মই অত্যন্ত কথা কৈ ভাল পাওঁ আৰু কওঁ চাগে, কিন্তু আজি ভাষা হেৰাইছে। এয়াই আমাৰ অসমৰ হীৰাৰ টুকুৰা, আজি অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কৈলান জাৰ্ণি অৱ এ মিউজিচিয়ান টকৰ পৰা বিদায় লৈছোঁ। কৈলান দালৈ এসাগৰ সেৱা, শুভেচ্ছা, মৰম মোৰ ফালৰ পৰা আছে, অসমবাসীৰ আছে, ভাৰতবাসীৰ আছে। কৈলান দাই এনেকেই জিলিকি থাকিব। জয় অসম। ধন্যবাদ। Thank you.